নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো কুশলে আছা। আজি আমি তোমালোকৰ সৈতে আগৰ ভিডিঅ'সমূহতকৈ অলপ বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছোঁ, কিয়নো বিষয়টিৰ ওপৰত বিশেষ ধাৰণা নথকা হেতুকে ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা বিভূতিত পৰাও দেখা যায়, আৰু এইটোৱেই স্বাভাৱিক। বিষয়টি হৈছে জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ প্ৰৱেশ পৰীক্ষা বা বাছনি পৰীক্ষা। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে এই পৰীক্ষাটিত আহিবলগীয়া মানসিক দক্ষতা বিষয়টিৰ ওপৰত থকা প্ৰশ্নসমূহৰ এটি থুলমূল আভাস দিবলৈ চেষ্টা কৰিম। অতি সহজ উপায়েৰে কম সময়ৰ ভিতৰত কেনেকৈ এই বিষয়টিক কেন্দ্ৰ কৰি অহা ৫০টা নম্বৰ তোমালোকে ল'ব পাৰিবা তাৰ কিছুমান উপায় বা পদ্ধতি আলোচনা কৰিম। আহাচোন আজিৰ এই বিশেষ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰী, লগতে এই বিদ্যালয়খনৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়ে আমাৰ এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব বুলি ষ্টাডি উইথ ফানৰ প্ৰত্যেকজন সদস্য বৰকৈ আশাবাদী। ভিডিঅ'টি আপোনালোকৰ ভাইটি ভণ্টিসকলৰ মাজত পৰিচয় কৰাই দি তেওঁলোককো এই বিদ্যালয়খনৰ বিশাল পৰিয়ালটোৰ লগত যোগদান কৰিবৰ বাবে সুবিধাখন প্ৰদান কৰি দিলে আমি অতি আনন্দিত হ'ম। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই সৰু পৰিয়াল ষ্টাডি উইথ ফানলৈ। আজি এই ভিডিঅ'টিৰ জৰিয়তে জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে লাগতিয়াল মানসিক দক্ষতা নামৰ ভাগটিৰ আমি কিছু আভাস আৰু কিছু টিপছ দিম আপোনালোকক, যাৰ জৰিয়তে আপোনালোক এই বিষয়টিত মানসিক দক্ষতা নামৰ বিষয়টিত বহুত ভাল এটা স্ক'ৰ কৰিব পাৰিব। আমিও নিজেও এই পৰীক্ষাটি দি আহিছোঁ বহু বছৰ আগতে, গতিকে আমি ধুনীয়াকৈ আমাৰ কিছুমান টিপছ দিম, যাৰ জৰিয়তে আপুনি ৫০ৰ ভিতৰত ৫০ নম্বৰ পাবলৈ সক্ষম হ'ব। আপোনালোকক কৈ দিওঁ যে এই বিষয়টিত মানসিক দক্ষতা বা ইয়াক মানসিক যোগ্যতা বুলিও কয়। এই বিষয়টিত টোটেল থাকে ৫০ নম্বৰ, এইটো ভাগ 1। তাৰপিছত থাকে আৰু এটা ভাগ গণিত, আপোনালোকে নিশ্চয় জানে। এই গণিতত থাকে টোটেল ২৫ নম্বৰ, আৰু এটা থাকে ভাষা, সেই ভাষাটোত টোটেল থাকে ২৫ নম্বৰ। আৰু মানসিক দক্ষতা নামৰ বিষয়টি এই ১ৰ পৰা ৪০লৈ, ১ৰ পৰা মই লিখি দিছোঁ ইয়াতে, ১ৰ পৰা ৪০লৈ যিবোৰ কুৱেশ্যন সেইটো হ'ল মানসিক দক্ষতাৰ ওপৰত ভিত্তি কৰি। নেক্সট আৰু ৪১ৰ পৰা ৬০লৈ সেইটো হ'ল গণিতৰ ওপৰত ভিত্তি কৰি। নেক্সট হ'ল 61ৰ পৰা ৮০লৈ সেইটো হ'ল ভাষা জ্ঞানৰ ওপৰত ভিত্তি কৰি। আজি আমি মানসিক দক্ষতা নামৰ বিষয়টি থুলমূলকৈ একদম বহু সহজ ভাষাত আপোনালোকৰ আগত ব্যাখ্যা কৰিম, চাই থাকক। আৰু জৱাহৰ নবোদয় বিদ্যালয়সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে পঢ়ি থকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাওঁ, এই ভিডিঅ'টি আপোনালোকৰ ভাই ভণ্টিৰ মাজত শ্বেয়াৰ কৰক, যাতে সকলোৱে এই ভিডিঅ'টি পায় আৰু বহু উপকৃত হয়। আৰু আমি তাকে লৈ বহু আশাবাদী ষ্টাডি উইথ ফানৰ প্ৰতিজন টিম। আৰু এই ভিডিঅ'টি মই কৈ দিওঁ, এই ভিডিঅ'টি বহুজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নিৰ্দেশনা আৰু আৰ্হিমতে বনোৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত। থেংক ইউ। আমি প্ৰথমতে মানসিক যোগ্যতাতনো কি কি আহিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকক অতি সহজে তোমালোকক আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ এই মানসিক যোগ্যতা যিটো ভাগ আছে নবোদয় বিদ্যালয় বাছনি পৰীক্ষাত, এই যিটো ভাগ মানসিক যোগ্যতাৰ পৰা, ইয়াৰ পৰা আমি আগৰ শ্লাইডত তোমালোকক কৈছিলোঁ যে ১ৰ পৰা ৪০লৈ প্ৰশ্ন আহে। ১ৰ পৰা ৪০ নম্বৰৰ যিকেইটা প্ৰশ্ন মানসিক যোগ্যতাৰ ভাগটিত পৰে, আৰু ইয়াত মুঠ ৫০ নম্বৰ থাকে। ইয়াতে এই মানসিক যোগ্যতা ভাগটো চাৰিটা প্ৰশ্নকৈ বিভক্ত আছে। তোমালোকক মই কৈ দিওঁ যে চাৰিটাকৈ মুঠ 10টা ভাগ আছে। এই ভাগটোতে মানসিক যোগ্যতা ভাগটোতে 4টাকৈ 10টা ভাগ আছে, টোটেল 40টা প্ৰশ্ন। এই 40টা প্ৰশ্নত ৫০ নম্বৰ কেৰি কৰে। তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা, তোমালোকক ধুনীয়াকৈ আমি একদম সহজ ভাষাত কেনেদৰে মানসিক যোগ্যতাৰ ৫০ৰ ভিতৰত ৫০ ল'ব পাৰি তোমালোকক একদম ধুনীয়াকৈ বুজাই দিম, তোমালোকৰ ভিডিঅ'টো চাই থাকা। এতিয়া আমি আগবাঢ়িছোঁ মানসিক দক্ষতাৰ প্ৰথম ভাগটিৰ ফালে। প্ৰথম ভাগটিত তোমালোকে চাবা, মই এখন প্ৰশ্ন হাতত লৈ লৈছোঁ, তোমালোকৰ নিশ্চয় কিতাপ আছে বা লগত প্ৰশ্ন আছে, তোমালোকে চাই ল'বা। বহুত সহজ হয় প্ৰথম যিটো ভাগ। এই ভাগটো 1ৰ পৰা 4লৈ প্ৰশ্নকেইটা এই ভাগটিৰ ভিতৰতে পৰে। প্ৰথমতে মানে কি কয়, তোমালোকক 4টা ছাপ'জ মই তোমালোকক এনে এটা এক্সাম্পল দি লৈছোঁ, গৰু, তাৰপিছত হ'ল ছাগলী, তাৰপিছত হাতী, তাৰপিছত চকী,
এই চাৰিটাক চাই তোমালোকে ক'ব পাৰিবা এই চকী এইটো হ'ল জড় পদাৰ্থ আৰু বাকীকেইটা যিকেইটা আছে চব এইকেইটা জীৱিত কি বুলি কয় প্ৰাণী গতিকে এই চাৰিটাৰ ভিতৰত এই চকীটো কি হ'ল অমিল হ'ল এই 1 পৰা 4 লৈ কোৱেশ্চন কিটাও এনেকুৱাই ধৰা হ'ল তোমালোকক 4টা কোৱেশ্চন এনেকৈ দিয়া থাকিব আৰু সেই 4টাৰ ভিতৰত এটা অমিল হ'ব মই ইংৰাজী আৰু অসমীয়া মাধ্যমৰ যিবিলাকে মানে দুটা মাধ্যমতে দিবতো পৰীক্ষাটো গতিকে কৈ দিছোঁ যে প্ৰথম 1 পৰা 4 কোৱেশ্চনটো লৈ যিকিটা মানে কিছুমান শেপ দিয়া থাকিব তোমালোকক কিছুমান কোৱেশ্চনৰ কিছুমান শেপ দিয়া থাকিব তাৰে তিনিটাৰ কিছুমান সিমিলাৰিটি আছে আৰু এটা অলপ ডিফাৰেন্ট হয় সেই ডিফাৰেন্টটো তোমালোকে এনসাৰ উলিয়াব লাগিব ডিফাৰেন্টটো তোমালোকে উলিয়াই সেই যিটো মানে যি তিনিটাৰ লগত সিমিলাৰিটি নাই সেই 4 নম্বৰ শেপটো উলিয়াই তোমালোকে এনসাৰ বহুৱাব লাগিব তোমালোকে এতিয়া কৈ দিও এইটো তোমালোকে এইটো 1 2 3 এনেকুৱা অপচন থাকিব এই অপচনটোৰ এনসাৰ হ'ব 4 তো ফাৰ্স্ট কোৱেশ্চন এনসাৰ হ'ল 4 কিন্তু ইমান সহজ নহয় তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকা বহুত আমি কোৱেশ্চন প্ৰেক্টিছ কৰিম লগতে তোমালোকে এই ভিডিওটোৰ পৰা বহুখিনি আভাস পাবা একদম বহুত শৰ্টতে আমি ভিডিওটো শেষ কৰিবলৈ ট্ৰাই কৰিম আমি আৰু নেক্সট বহুত কোৱেশ্চনলৈ আগবাঢ়িছো এতিয়া আমি আৰু এটা কোৱেশ্চন চাম তোমালোকক কোৱেশ্চন এটা পৰা মানে কোৱেশ্চন পেপাৰ নেক্সট আমি আৰু এটা প্ৰশ্ন লৈছো তোমালোকে পেপাৰখন দেখাই দিছো বাৰু এই 2 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াত যিটো 2 নম্বৰ কোৱেশ্চন আছে আমি শেপটো আঁকি দিছো লগে লগে তোমালোকে নিজে আঁকি ল'বা বা তোমালোকে কোৱেশ্চন প্ৰেক্টিছ কৰিবা যিমান প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকে লাভৱান হ'বা এইটো এনেকৈ আছে তাৰপিছত অপচন বি আছে এনেকৈ অপচন বি এনেকৈ আছে তাৰপিছত অপচন চি আছে এনেকৈ তাৰপিছত অপচন ডি এটা আছে সেইটো আছে এনেকৈ মানে এ বি চি আৰু ডি মই তোমালোক কৈছিলো যে আমি আগৰ এক্সাম্পল যিটো লৈছিলো গৰু মানুহ ছাগলী কি লৈছিলো আমি তাৰে তিনিটাৰ ভিতৰত এটা সিমিলাৰিটি আছে আৰু এটা ডিসিমিলাৰ হয় মানে তিনিটাৰ সাদৃশ্য আছে আৰু এটা সাদৃশ্য নাই সেই সাদৃশ্য নোহোৱাটো আমি উলিয়াব লাগে তোমালোকে ভালদৰে মন কৰিবা গোটেইকেইটা এটা এটা ট্ৰায়াঙ্গল মানে ত্ৰিভুজ গোটেইকেইটা এটা ত্ৰিভুজ হয় কিন্তু এই ত্ৰিভুজটো যেটো এই ইয়াতে এটা এই চতুৰ্ভুজ টাইপৰ মানে ইয়াতে যেটো এটা বস্তু আছে সেই বস্তুটো তোমালোকে লোকেশনটো চোৱা ইয়াতে এইটো 90 ডিগ্ৰী হৈ আছে ইয়াতে এইটো 90 ডিগ্ৰী হৈ আছে ইয়াতে এইটো 90 ডিগ্ৰী হৈ আছে কিন্তু এই বস্তুটো ত্ৰিভুজটো অলপ বেলেগ ধৰণে আছে প্লাস এই বস্তুটো ইয়াতে নাই ইয়াতে কোন আছে ইয়াতে পুৰা একদম ইয়াৰে কৰ্নাৰত আছে এই বস্তুটো বাকি গিটাৰ কিন্তু ইয়াতে পুৰা 90 ডিগ্ৰী হৈছে ওলোটা পাল্টা আছে যদিও পুৰা ত্ৰিভুজ গিটা পুৰা এটা মানে সিমিলাৰিটি ত্ৰিভুজৰ নিচিনা হৈ আছে তোমালোকে চাবা এতিয়া এনসাৰটো ইয়াৰ কোনটো হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইটো হ'ব এনসাৰ বি ইমান সহজ আছিল কোৱেশ্চনটো এইখন কোৱেশ্চন মই 2018 চাগে 2018 কোৱেশ্চন ধুনিয়া একদম সহজ কোৱেশ্চন হয় তোমালোকে 1 পৰা 4 লৈ এই 4টা প্ৰশ্ন তোমালোকক 4 নম্বৰে পাব লাগিব কাৰণ এইটা প্ৰশ্ন একদম বহুত সহজে হয় বহুত সহজ ষ্টাইলত আহিব প্ৰশ্নকিটা আৰু আমি কোৱেশ্চন ডিসকাশন কৰিম ভিডিওটো চাই থাকা সম্পূৰ্ণকৈ এবাৰ আৰু এটা কোৱেশ্চন লৈছো তোমালোকক সেই কোৱেশ্চনখনৰ পৰা আমি কিতাপৰ পৰা লম বহু কেইটা কোৱেশ্চন প্ৰেক্টিছ কৰিম তোমালোকে চাই থাকা ভিডিওটো সম্পূৰ্ণকৈ এই কোৱেশ্চনটো চাবা এটা এনেকৈ স্কয়াৰ আছে মাজত এটা কৰ্ণ অৰ্থাৎ ডায়াগোনাল এডাল আছে আৰু এনেকৈ এটা আচ আছে হা তাৰপিছত নেক্সট এটা আছে অপচন যে এনেকৈ আছে স্কয়াৰটোৱে আছে তাৰ পিছত মাজতে কৰ্ণডাল আছে আৰু ইয়াতে আছে ডায়াগোনালটো নেক্সট আৰু এটা আছে স্কয়াৰ আছে অলপ আকৃতিটো বেলেগ হ'ব পাৰে কাৰণ মোৰ অলপ অসুবিধা হৈ আছে আঁকিব আৰু ছবিও ভালকৈ আঁকিব নাজানো বাৰু তাৰপিছত এই বস্তুটো এনেকৈ আছে তাৰপিছত আৰু এটা স্কয়াৰ আছে এইটো স্কয়াৰতে তোমালোকে আকৌ ভাবিব পাৰিবা কিনো আঁকিছে এইটো স্কয়াৰ আৰু নেক্সট ইয়াতে এটা কি বোলে ইয়াতে এটা এনেকৈ আছে এডাল আছে তোমালোকে এতিয়া চোৱা ভালকৈ দুডাল নাই ইয়াতে এডাল আছে অপচন এ বি চি ডি তোমালোকে চোৱা মাজতে এডাল কৰ্ণ আছে কৰ্ণডালৰ সাইডত এই বস্তুটো আছে এই আচডাল আছে নেক্সট এইটোটো কৰ্ণডালৰ সাইডত আচডাল আছে এইটোটো কৰ্ণডালৰ সাইডত আচডাল আছে কিন্তু এই পিকচাৰটোত চোৱা তোমালোকে কৰ্ণডালৰ মাজত আছে ইয়াত নাই গতিকে এইটো আৰু এই তিনিটাৰ মাজত অলপ ডিফাৰেন্স হ'ব এই তিনিটা কিছু সিমিলাৰিটি হ'ব অৰ্থাৎ কিছু সিমিলাৰ হ'ব আৰু এইটো ডিফাৰেন্ট হ'ব গতিকে আমি অমিল চিনাক্তকৰণ অৰ্থাৎ সিমিলাৰিটি আৰু ডিসিমিলাৰিটি যেটো উলিয়াব লাগে ফাৰ্স্ট 1 পৰা 4 নম্বৰ কোৱেশ্চনলৈ এনসাৰ কোনটো হ'ব এ বহুত সহজে আছে কোৱেশ্চনটো তোমালোকে আৰু কোৱেশ্চন প্ৰেক্টিছ কৰা বহুত কোৱেশ্চন প্ৰেক্টিছ কৰা তেতিয়া হয়তো বহুত ইজি হ'ব নৱোদয় বিদ্যালয়খন খুব আৰু এটা কোৱেশ্চন লৈছো তোমালোকক ফাৰ্স্ট কোৱেশ্চনটো দেখাই লৈছো
ইয়াতে চোৱা 3 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চোৱা 3 নম্বৰ কুৱেশ্যনটো এইটো কুৱেশ্যন চোৱা মই লিখি দিছো তোমালোকে পোষ্ট কৰি ভিডিঅটো তোমালোকে কুৱেশ্যনটো লিখি ল'ব পাৰা মোৰ আখৰ আৰু ছবি ইমান ভাল নহয় তোমালোকে সেইবিলাক নেগলেক্ট কৰা তোমালোকে খালি ধুনীয়াকৈ বস্তুটো বুজি পাবৰ কাৰণে চেষ্টা কৰা ইয়াতে দুটা বৃত্ত দিয়া আছে দুটা সাৰ্কল দিয়া আছে হা তাৰ পিছত আৰু আছে আৰু বাকিখিনি লিখি আছো এই চাৰিটা এনেকৈ বস্তু আছে সাৰ্কল সৰু সাৰ্কল এটা আছে তাৰ ভিতৰত এটা সৰি ডাঙৰ সাৰ্কল এটা আছে তাৰ ভিতৰত এটা সৰু সাৰ্কল আছে তাৰ পিছত কাৰ্চিন আছে এই প্ৰথম প্ৰশ্নটোত মানে প্ৰথম আকৃতিত প্ৰথম যেটো শেপ আছে কাৰ্চিনডাল এনেকৈ আছে নেক্সট যেটো শেপ আছে তাত কাৰ্চিনডাল এনেকৈ আছে তাৰ নেক্সট যেটো শেপ তাতে আছে এনেকৈ সৰি মোৰ এই বস্তুটো অলপ ফুল হ'ল এই শেপটো আছে এটো আছে এনেকৈ তাৰ পিছত এটা এনেকৈ এটা সৰু এনেকৈ আছে ইয়াতে অপচন এ বি সি ডি তোমালোকে নিশ্চয় ধৰিব পাৰিছা কুৱেশ্যন কোনটো এনসাৰ কোনটো হ'ব তোমালোকে কোৱাছো বাৰু কোনটো হ'ব তোমালোকে কমেন্টত জনাবা এইটো কুৱেশ্যনৰ এনসাৰ কোনটো হ'ব চোৱা এই যেটো বস্তু আছে এইটো কি বুলি কম এতিয়া মই এই বস্তুডাল প্ৰতিটোৰে এই তিনিটা বৃত্তৰ এই তিনিটা শেপৰ প্ৰতিটোৰে মাজত আছে আৰু কাৰ্চিনডাল এনেকৈ বা এইটো আছে এনেকৈ এইটো আছে এনেকৈ কিন্তু এই যেটো আকৃতি আছে এই চতুৰ্থ নম্বৰ আকৃতি মানে 4 যেটো 4 নম্বৰ যেটো আকৃতি আছে বা ডি নম্বৰ যেটো আকৃতি আছে সেই আকৃতিটো তোমালোকে চোৱা সৰু যেটো বৃত্ত আছে এই সৰু বৃত্তটো বাহিৰত আছে আৰু ডাঙৰটো ভিতৰত আছে এই কাৰ্চিনডালৰ কিন্তু বাকি কিটা চোৱা তোমালোকে সৰুটো ইয়াতে মাজতে আছে ধুনীয়া কাৰ্চিনডাল এনেকৈ আছে এডিটো ঠিক তেনেদৰে সৰু বৃত্তটো এনেকৈ আছে কাৰ্চিনডাল ধুনীয়াকৈ এনেকৈ আছে এডিটো হেনে ঠিক তেনেদৰে এনেকৈ আছে কিন্তু এই যদি চিত্ৰটো আমি চাও এই তিনিটাতকৈ অলপমান ডিফাৰেন্ট হয় গতিকে এই তিনিটা চিত্ৰ আমি সিমিলাৰ বুলি ক'ব পাৰো আৰু এইটো আমি অলপমান ডিফাৰেন্ট বুলি ক'ব পাৰো গতিকে আমি যদি কুৱেশ্যনত এনসাৰ আহে আমি ধুনীয়াকৈ এই কুৱেশ্যনটো সিলেক্ট কৰি কিনে অপচন ডি বা অপচন 4 ধুনীয়াকৈ সিলেক্ট কৰি কুৱেশ্যনটো আমি এনসাৰটো ধুনীয়াকৈ কৰিম আৰু এটা প্ৰশ্ন লৈছো তোমালোকে চাই লোৱা এই কুৱেশ্যন নম্বৰটো তোমালোকে 1 নম্বৰ আছে ধুনীয়াকৈ মই ইয়াতে লিখিও দিছো প্ৰথমতে আছে প্ৰথম যেটো শেপ আছে তাতে আছে কে আই টি এটা বক্সৰ ভিতৰত কে আই টি তিনটা লেটাৰ আছে নেক্সট যেটো আছে টি আই কে নেক্সট কুৱেশ্যনটোত আছে মানে নেক্সট বক্সটোত আছে আই টি কে আৰু নেক্সট বক্সটোত আছে আই কে সি তাতে সি আছে কিন্তু দেই বাকি কিটা কে টি আই আছে আৰু হেতু সি আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই যেটো বক্স আছে এই বক্সত থকা যেটা লেটাৰ এই বাকি কিটা লেটাৰ পুৰা সেম আছে তিনিটা লেটাৰ গোটেইটা লেটাৰ উল্টা পাল্টা আছে যদিও সেম গোটেইটা একে লেটাৰে হয় কিন্তু ইয়াতে সি টো এটা বেলেগ লেটাৰ হয় গতিকে আমি নিশ্চয় ধৰিব পাৰিছো ইয়াৰ এনসাৰটো হ'ব অপচন ডি আমি ধুনীয়াকৈ অপচন ডি টোত ক্লিক কৰি দিম বা অপচন ডি টো ধুনীয়াকৈ এটা বক্স থাকিব তোমালোকক মই ভিডিওটো শেষলৈকে চাই থাকা তোমালোকক ধুনীয়াকৈ মই কি দৰে তোমালোকে ওএমআৰ শিক্ষণত কুৱেশ্যন মানে কুৱেশ্যনৰ এনসাৰবোৰ কৰিবা বা কি দৰে তোমালোকে লিখিবা 1 2 3 বা এবিসিডি কি দৰে বহাবা হেতু ধুনীয়াকৈ তোমালোকক দেখুৱাই দিম আৰু নেক্সট আৰু আমি নেক্সট আগবাৰো নেক্সট আমি মানসিক যোগ্যতাৰ মানসিক যোগ্যতা বা মানসিক দক্ষতাৰ সেকেন্ড ভাগটোলৈ আহো অৰ্থাৎ দ্বিতীয় নম্বৰ ভাগ হেতু হল তোমালোকৰ প্ৰশ্ন নম্বৰ 5 ৰ পৰা কুৱেশ্যন নম্বৰ 5 ৰ পৰা 8 লৈ 8 লৈ আমি যেহেতু অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে বস্তুখিনি একেলগে লৈ যোৱাৰ চেষ্টা কৰিছো গতিকে তোমালোকে চাই লবা কোৱেশ্যন ধুনীয়াকৈ চাই লবা আমি আহিছো প্ৰশ্ন এটা লৈছো তোমালোকক ফাৰ্স্টে দেখাই দিছো বাৰু প্ৰশ্নটো তোমালোকে চাই লোৱা এই 6 নম্বৰ প্ৰশ্নটো লৈছো তোমালোকে চোৱা 6 নম্বৰ কুৱেশ্যনটো মানে মোৰ প্ৰশ্নখনত 6 নম্বৰ তোমালোকক জাস্ট আমি কৈ দিছো এখন সাগে 2018 প্ৰশ্ন তোমালোকে চাবা 6 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে 5 নম্বৰৰ পৰা যেটো 8 নম্বৰ প্ৰশ্ন আছে মানে 5 ৰ পৰা যেটো 8 লৈ প্ৰশ্ন তাতে এটা তোমালোক প্ৰশ্ন ছবি দিয়া থাকিব যেনে ধৰ আমি আগৰ এক্সাম্পল যেটো আমি প্ৰথম এক্সাম্পল লৈছিলো হেতু ধৰ কৰো সেই এক্সাম্পলটোৰ মতে যদি আমি চাব যাও ইয়াতে এটা আছে গৰু ইয়াতে এটা গৰু আছে তাৰপিছত ইয়াতে এটা ছাগলী আছে তাৰপিছত আছে মহ তাৰপিছত আছে হাতী আৰু লাষ্টত আছে গৰু এটো হল প্ৰশ্ন আৰু একিটা হল এনসাৰ তোমালোকে এটা ধৰিব পৰা নাই চাগে কিনো এটো প্ৰশ্ন গৰু প্ৰশ্নও আছে গৰু এনসাৰটো আছে মই কৈ দিছো 5 ৰ পৰা 8 লৈ কুৱেশ্যন কিটা প্ৰশ্ন যেটো আছে আমি উত্তৰ জাস্ট হেতু বিচাৰিব লাগিব একদম সহজ প্ৰশ্ন এই যদি 4টা প্ৰশ্ন তোমালোকে নোৱাৰা তোমালোকে একদম কি কম আৰু তোমালোকে এই 4টা প্ৰশ্ন পাব লাগিব মানে এই 4 নম্বৰ কুৱেশ্যন নম্বৰ 5 ৰ পৰা 8 লৈ একদম বিৰাট সহজ কুৱেশ্যন হয় তোমালোকে চোৱা এটো কি হে হিচাপত চাব গলে এটো কি হ'ব গৰু অপচন ডি আকৌ এইটো হিচাপত চাব গলে চোৱা তোমালোকে
ইয়াতে এটা বক্স আছে তাতে এটা সার্কেল আছে তাতে রং কৰা আছে এনেদৰে ৰং কৰা আছে তাৰপিছত এইটোৰ লগত কোনটো বস্তু সিমিলাৰ কোনটো আকৃতি সিমিলাৰ আছে এই চাৰিটা উত্তৰত তোমালোকে এইটো চোৱা এইটো হয়তো ডাইৰেকশনটো বেলেগ কৈ আছে এইটো ইয়াতে আছে গতিকে এইটো নহব এইটো আমি ডাইৰেক্ট ৰিজেক্ট কৰি দিও তোমালোকে একসেপ্ট ৰিজেক্ট কৰাই তাৰপিছত আমি নেক্সট এইটো চোৱা এইটো ইয়াতে দুটা আছে আমি ডাইৰেক্ট দেখাই পাইছো ইয়াতে দুটা ৰং কৰা আছে ইয়াতে এটা ৰং কৰা আছে এইটো ৰিজেক্ট মাৰি দিও আমি সি নম্বৰ কোৱেশ্চনটো চোৱা সি নম্বৰ উত্তৰটো ইয়াতে ৰং কৰা যিখিনি ৰং কৰা আছে পুৰা সেম জায়গাতে তোমালোকৰ সি নম্বৰ কোৱেশ্চন এনসাৰটো ৰং কৰা আছে গতিকে এইটো হ'ব কিন্তু আমি ডি নম্বৰটো এবাৰ চাই লওঁ আৰু এই চোৱা ইয়াতে দুটাত আছে ৰং কৰা কিন্তু ইয়াতে এটাহে আছে গতিকে এনসাৰ হ'ব সি আৰু আমি বিভিন্ন ধৰণৰ কোৱেশ্চন কৰিম তোমালোকে চোৱা বাৰু নেক্সট কোৱেশ্চন এটা লৈছো আৰু এটা কোৱেশ্চন লৈছো মোৰ প্ৰশ্নখনত 8 নম্বৰত আছে বাৰু কোৱেশ্চনটো তোমালোকৰ কিতাপত হয়তো কিমানত থাকিব নাজানো এইটো চাই লোৱা তোমালোকে প'জ কৰি কোৱেশ্চনটো চাই লবা এইটো 8 নম্বৰ প্ৰশ্ন সোয়া ইয়াতে এটা পিকচাৰ আছে ফাৰ্স্ট যেটো মানে এটো কি বুলি কম এটোৰ লগত আমি জাস্ট ইয়াতে মিলা এটা চাই দিব লাগে তোমালোকে চকু মুজি কোনটো এটোৰ লগত মিলিব হেতু চাই দিবা চকু মিলিয়ে চাবা বাৰু এটো সোয়া ইয়াতে কাৰ্সিন গিডাল কেনে ধৰে আছে প্ৰথমটো আমি চাইছো প্ৰথমটো বেলেগ কৈ আছে সোয়া এডাল ঠিকে আছে কিন্তু এডালত সোয়া এই বস্তুটো বেলেগ কৈ আছে এটো উল্টা কৈ আছে বস্তুটো ইয়াতে কিন্তু আছে গতিকে এটো ৰিজেক্ট আমি ধুনিয়াকৈ এটো ৰিজেক্ট কৰি দিলু এটো ৰিজেক্ট দে তো ৰিজেক্ট কৰি দিলু আমি নেক্সট এই কোৱেশ্চনটো ঠিক একেদৰে আমি চাও যে ইডাল উল্টা কৈ আছে যদি এনেকৈ থাকিলে তেতিয়া এটোই ৰাইট হল কিন্তু এটো আমি ৰিজেক্ট কৰি দিলু নেক্সট আমি 3 নম্বৰ অৰ্থাৎ অপচন নম্বৰ সি টো চাইছো ধুনিয়াকৈ এই কোৱেশ্চনটোৰ লগত ধুনিয়াকৈ এই অপচনটো মিলা আছে তোমালোকে চাই লব পাৰা এবাৰ ধুনিয়াকৈ কোৱেশ্চনটোৰ লগত ধুনিয়াকৈ মিলা আছে গতিকে আমি এই সি এনসাৰটো কাৰেক্ট বুলি ধৰি ললো আৰু হেতু ডিটো চাবৰ দৰকাৰ নাই কাৰণ এই পৰীক্ষাটোত এটাই এনসাৰ ৰাইট থাকে কাৰণ ডিটো চাই থাকিলে হয়তো তোমালোকৰ সময় নহব পাৰে তোমালোকে যিমান পাৰা কম সময়ৰ ভিতৰত কৰিব চাবা কাৰণ পৰীক্ষাটোত মাত্ৰ 2 ঘণ্টা থাকে 2 ঘণ্টাৰ ভিতৰত তোমালোকে বহুতখিনি কোৱেশ্চন কৰিব লাগিব আৰু বহুতখিনি হয়তো তোমালোকৰ মগজু ইউজ কৰিব লাগিব কাৰণ বহুত কিছুমান লাষ্টৰ ফালে বহুত টাফ কোৱেশ্চন থাকে তোমালোকে প্ৰেক্টিছ কৰা আৰু বেছিকৈ হয়তো নাই পৰীক্ষাৰ কাৰণে ভিডিওটো সম্পূৰ্ণকৈ চোৱা আৰু বহুত প্ৰেক্টিছ কৰা তোমালোকে আহি যাব এতিয়া আমি নেক্সট আৰু এটা কোৱেশ্চনলৈ আগবাঢ়িছো এটো বাৰু মই নিজে কৰিছো কত প্ৰশ্নত নাই বা কিতাপতো নাই মই নিজে বাৰু কৰিছো তোমালোকে চাবা বাৰু জাস্ট ট্ৰাই কৰিছো বাৰু এটা কোৱেশ্চন এনেকৈ এটা বক্স দিয়া আছে এই বক্সটোৰ ভিতৰত এটা সাৰ্কেল আছে বৃত্ত এটা আছে স্কুৱেৰটোৰ ভিতৰত তাৰ পিছত এনেকৈ ধুনিয়াকৈ চাৰিটা বক্স আছে তাতে তাৰ পিছত এটা আছে এনেকৈ আৰু এটা বৃত্ত এটা আছে এনেকৈ তাৰ পিছত এটা আছে প্লাস আৰু মাইনাস আছে এইটো হল প্ৰশ্ন তাৰ পিছত মই চাৰিটা ধুনিয়াকৈ এনেকৈ বক্স আঁকিছো আৰু তাতে হয়তো এটা মিল থাকিব এই প্ৰশ্নটোৰ লগত এটা মিল থাকিব এই চাৰিটা বক্সৰ ভিতৰত যিখিনি বস্তু থাকে এই বস্তুখিনি আৰু বাকি তিনিটাৰ মিল নাথাকে গতিকে তোমালোকে চাই থাকা তোমালোকে চাবা উত্তৰ আছে উত্তৰত কি আছে তোমালোকৰ প্ৰশ্নটোৰ মতে আমি একে উলিয়াব লাগে তোমালোকে ধুনিয়াকৈ প্ৰথম যেটো পিকচাৰ আছে সেই পিকচাৰটোত চোৱা ইয়াতে আছে পূৰণ চিন অৰ্থাৎ এই পূৰণ চিন যোগ চিন বিয়োগ চিন আৰু এটা এটো 0 দে এটো 0 অৰ্থাৎ বা ও তোমালোকে যি ভাবা হেতু ভাবিব পাৰা এটো 0 প্ৰশ্নটোত আছে এনেকৈ উত্তৰটো এইটো মিলিছে নেকি আমি 0 টো ইয়াতে আছে কিন্তু নাই এটো আমি ডাইৰেক্ট ৰিজেক্ট কৰি দিব পাৰো কিছুমান বস্তু তোমালোকে সৰু এটা বস্তু চাই কিনাও ধুনিয়াকৈ এনসাৰটো কৰিব পাৰা এটো মাইনাসটো আছে প্লাসটো আছে জাগাত কিন্তু 0 আৰু এই যেটো পূৰণ চিন হেতু মানে ঠাইটো উল্টা হৈ আছে গতিকে এটো আমি ৰিজেক্ট মাৰি দিও ধুনিয়াকৈ নেক্সট টো আহো 0 টো ধুনিয়াকৈ জাগাত আছে 0 টো চোৱা তোমালোকে ধুনিয়াকৈ জাগাত আছে তাৰ পূৰণ চিনদালো আছে ধুনিয়াকৈ তাৰ পিছত নেক্সট মাইনাস চিনদালো ধুনিয়াকৈ আছে আৰু যোগ চিনদালো ধুনিয়াকৈ আছে তোমালোকে এইটো এনসাৰ ধুনিয়াকৈ চকু মুজি ধুনিয়াকৈ ৰাইট বুলি তোমালোকে দি কিনা তোমালোকে নিজৰ এনসাৰ যিখন OMR শীট সেই OMR শীটখনত এনসাৰ বি বুলি লিখিব পাৰা বা তোমালোকে হয়তো যদি তোমালোকৰ কিবা কনফিউজ আছে বাকি দুটা চাই লব পাৰা কিন্তু মোৰ হিচাপতে হেৰিটা চোৱা দৰকাৰ নাই কাৰণ এই JNVST অৰ্থাৎ এই নৱোদয় বাছনি পৰীক্ষাটোত অনলি এটাই কোৱেশ্চন শুদ্ধ হয় আৰু দুটা বা তিনিটা কোৱেশ্চন এনেকৈ তোমালোকৰ শুদ্ধ দিয়া নাথাকে যেটো চাৰিটা অপচন থাকে এটাই থাকে গতিকে এইটো যদি শুদ্ধ হয় তোমালোকৰ আৰু বাকি দুটা চোৱা দৰকাৰ নাই হলিও আৰু তোমালোকৰ কনফিউজন দূৰ কৰাৰ কাৰণে মই চাই দিছো তোমালোকে চোৱা এই 3 নম্বৰ অৰ্থাৎ সি অপচনটো মাইনাস ডাল আৰু মাইনাস এই বক্সত অৰ্থাৎ এই ঠাইখিনিত মাইনাস আছে কিন্তু প্ৰশ্নত আছে 0 গতিকে এটা আমি ডাইৰেক্ট ৰিজেক্ট কৰি দিব পাৰো ঠিক একেদৰে এইটো এই বক্সত আছে প্লাস আৰু এইটোত আছে 0 গতিকে আমি একেদৰে মাইনাস কৰি দিব পাৰো নেক্সট আমি আগবাঢ়ি নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 9 পৰা 12 লৈ অৰ্থাৎ কোৱেশ্চন নম্বৰ 9 to 12 আমি ধুনিয়াকৈ এই কোৱেশ্চন বিলাক চাম তোমালোকক ফাৰ্ষ্টে প্ৰশ্ন এটা দেখাই দিছো তোমালোকে চোৱা 12 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াত মই তোমালোকক দেখাই দিছো প্ৰশ্নটো পোষ্ট কৰি তোমালোকে আঁকি লবা বা তোমালোকে চাই লবা
ওকে এটো তোমালোকে চোৱা 12 নম্বৰ কোৱেশ্চনটো দিয়া আছে এনেদৰে এটা প্ৰশ্ন দিয়া আছে তাৰ পিছত এটো বিভিন্ন ধৰণৰ উত্তৰ দিয়া আছে ইয়াতে কোনটো হ'ব তাকে আমি চাব লাগে তোমালোকক কৈ দিও এই কোৱেশ্চন নম্বৰ 9 ৰ পৰা যেটো 12 নম্বৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ অৰ্থাৎ এই কোৱেশ্চনবোৰত প্ৰশ্ন এটা দিয়া থাকিব মানে আগৰটোৰ নিচিনাই কিন্তু অলপমান বেলেগ হ'ব বাৰু এটা ধৰণৰ এটা আকৃতি দিয়া থাকিব এই প্ৰশ্ন আকৃতিটো এটা বক্স বা হয়তো এটা ঠাই বা এটা কি বুলি কয় এটা ভাগ হয়তো নাথাকিব বা সেই ভাগটো আমি ফিল আপ কৰিব লাগিব আৰু সেই ভাগটো ফিল আপ এই এনসাৰ গিটাৰ কোনটো সেই ভাগটো দি দিলে মানে ধুনিয়াকৈ বক্সটো সম্পূৰ্ণ হৈ যাব বা চিত্ৰটো সম্পূৰ্ণ হৈ যাব আমি হেতু উলিয়াব লাগে মই তোমালোকক এই কোৱেশ্চনটো কৰাৰ আগতে এটা এক্সাম্পল দি দিছো ধুনিয়াকৈ সাপোজ তোমালোকে চোৱা ইয়াত এটা বক্স আছে তাৰ পিছত সাপোজ তোমালোকে এনেকৈ আছে এডাল এনেকৈ আছে এডাল এনেকৈ আছে আৰু এই বস্তুটো এনেকৈ আছে ইয়াতে এই বস্তুটো দিয়া নাই কিন্তু যদি আমি ইয়াতে এনেকৈ ধুনিয়াকৈ এডাল দি দিলো হয় এই বক্সটো ধুনিয়াকৈ কমপ্লিট হৈ গল হয় বা এটা ধুনিয়া চিত্ৰ এটা হৈ গল হয় তাৰ পিছত তোমাক এনসাৰ হয়তো দিয়া থাকিব এডাল দিয়া থাকিব হয়তো এনেকৈ এডাল দিয়া থাকিব তোমাৰ এনেকৈ এডাল তোমালোকক দিয়া থাকিব এনেকৈ আৰু হয়তো এনসাৰটো থাকিব এডাল এনেকৈ এটা তোমালোকে ধুনিয়াকৈ চাব পাৰা যদি আমি এডাল আনি ইয়াতে ফিল আপ কৰি লওঁ নাই এটো ফিল আপ নহয় গতিকে এটো আমি ৰিজেক্ট কৰি দিছো তাৰ পিছত সৰি দুটা দিয়া গল আৰু এডাল আমি অলপ বেলেগ টাইপৰ দিলো এডাল আমি এনেকৈ দি দিছো তাৰ পিছত আমি এইটো চাও এইটো ধুনিয়াকৈ হৈ গৈছে কিন্তু আমি এই বস্তুটা যদি ইয়াতে আনি ধুনিয়াকৈ এনেকৈ দি দিও ধুনিয়াকৈ ফিল আপ হৈ যাব এটো আমি অপচন নম্বৰ বি এটো ৰাইট বুলি ক'ব পাৰো আমি সি আৰু ডি টো এবাৰ চাই লও এই বস্তুটা যদি আমি আনো এই বস্তুটা এনেকৈ দিলে নাই এটো ফিল আপ নহয় গতিকে এটো আমাৰ ৰিজেক্ট হৈ গল এডালটো তোমালোকে গমে পাইছা এডালৰ কোৰ হ'ব তোমালোকে এটো যদি আনি কিনে ইয়াতে লগাব চেষ্টা কৰা বস্তুটা এনেকৈ হ'ব এই প্ৰশ্নটা তোমালোকক মই এটা আইডিয়া দিও বা এটা টিক্স দিও তোমালোকক যেটো ময়ো কৰি আহিছিলো ময়ো টিক্সটো কৈ দিছো তোমালোকক ময়ো এই টিক্সটো এপ্লাই কৰিছিলো বা বহুজনে এই টিক্সটো এপ্লাই কৰে আৰু এটা কথা কৈ দিও তোমালোকক আমিও যেটো ষ্টাডি উইথ ফান আমাৰ টিম আছে এই টিমটোৰ বহুকেইজন সদস্য নৱোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বহুকেইজন সদস্য এই বিদ্যালয়খনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু বহুকেইজন সদস্য পঢ়িও আছে এই বিদ্যালয়খনত তোমালোকে চোৱা ভিডিঅ'বোৰ বা আৰু আমাৰ আশীৰ্বাদ কৰা যাতে অনাগত দিনত আমি আৰু আগুৱাই যাব পাৰো এতিয়া এই কোৱেশ্চনটো লৈ আহো আমি এই কোৱেশ্চনটো আমি কি কৰিছিলো আগতে এনেকৈ যেটো প্ৰশ্ন দিয়া থাকে আমি এই বস্তুটো আমি কাট পেন্সিল বা তোমালোকে পেন্সিল ইউজ কৰিব পাৰা প্ৰশ্নখনত পৰীক্ষা হলত এই পেন্সিলেৰে তোমালোকে এই বস্তুটো ফিল আপ কৰি লবা যে এই বক্সটো বা এই প্ৰশ্নটো কি কৰিলে বা কি দিলে এই বস্তুটো ধুনিয়াকৈ তোমালোকে কি কও এই বস্তুটো ফিল আপ হৈ যাব মানে আমি যদি ইয়াত এনেকৈ দি দিও তেতিয়া হলে এটা ধুনিয়া চিত্ৰ হৈ যাব গতিকে আমি এনসাৰত চাও যে এই অপচনটো আছে এইটো ঠিক একেদৰে এই বস্তুটো চাও এই চিত্ৰটো চাও ইয়াত যদি আমি এটা বস্তু এটা এনেকৈ তাৰ পিছত এটা এনেকৈ আৰু ইয়াতে যদি মাজতে কালাৰ কৰি দিও তেতিয়া ধুনিয়াকৈ এই চিত্ৰটো এটা কমপ্লিট চিত্ৰ হৈ যাব গতিকে আমি এনসাৰ বিচাৰিব লাগিব এই বস্তুটো কোনটো অপচনত দিয়া আছে এইটো চোৱা এইটো দিয়া আছে কিন্তু এই যেটো এই দুটা সেমি সার্কেল এই দুটা কিছুমান ডট টাইপৰ বস্তু দি আছে গতিকে এইটো আমি ৰিজেক্ট মাৰি দিব লাগিব নেক্সট চোৱা বি নম্বৰটো কিন্তু ধুনিয়াকৈ দিয়া আছে কিন্তু এই যেটো বৃত্তটোৰ শেপটো ইয়াত এনেকৈ আছে কিন্তু ইয়াত ফুল বৃত্তটো আছে গতিকে এইটো আমি ৰিজেক্ট কৰি দিম 3 নম্বৰ অৰ্থাৎ সিটো একদম নহয় তোমালোকে চাব পাৰা মিলাই কিনে কিন্তু ডি নম্বৰ এনসাৰটো চোৱা ডি নম্বৰটো যদি আমি ইয়াতে এনেকৈ দাঙি আনি কিনে ধুনিয়াকৈ বহাই দিও ধুনিয়াকৈ এই চিত্ৰটো সম্পূৰ্ণ এটা ধুনিয়া চিত্ৰ হৈ পৰিব গতিকে আৰু কোৱেশ্চন আমি ট্ৰাই কৰিম তোমালোকে চাই থকা ভিডিঅটো নেক্সট এটা কোৱেশ্চন লৈছো নেক্সট এটা কোৱেশ্চন দিছো তোমালোকে ভালদৰে চাবা কোৱেশ্চনটো আমি কিতাপ এখনৰ পৰা উঠাই লৈছো কোৱেশ্চনটো তোমালোকে ফাৰ্ষ্টে তোমালোকে চোৱা এই চিত্ৰটো এনেকৈ ধুনিয়াকৈ এটা সম্পূৰ্ণ চিত্ৰ হ'লেতেন যদি এইটো এনেকৈ ধুনিয়াকৈ কমপ্লিট হ'লেতেন গতিকে আমি বিচাৰিব লাগিব এই বস্তুটো উত্তৰত কোনটো দিয়া আছে বা কোনটো অপচনত এই বস্তুটা আছে অৰ্থাৎ মানে এনেকৈ যদি দিলেহেঁতেন আমি এনেকৈ দিলে এই চিত্ৰটো ধুনিয়াকৈ কমপ্লিট এটা চিত্ৰ হৈ পৰিলে হয় এই বস্তুটো আমি বিচাৰিব লাগিব হয়তো আমাৰ কথাখিনি কওঁতে কিছুমান খৰ হ'ব পাৰে তোমালোকে ভিডিঅ'টো অলপ স্লো কৰি চাই লবা বা আমি লিখিত কথিত এই দুইটা হয়তো ইউজ কৰিব পাৰো আমাৰ ভিডিঅ'টোত কাৰণ আমি দৰঙৰ মানুহ আমি ইমান ভালকৈ লিখিতও নাজানো বা আমাৰ কথাবোৰ প্ৰকৃততে কথিতই হয় কিন্তু তোমালোকে ভাষাক ইগনোৰ কৰা তোমালোকে ভিডিঅ' চোৱা ভিডিঅ'টো তোমালোকে যদি ভাল পাইছা তোমালোকে শ্বেয়াৰ কৰা বন্ধু বান্ধৱীৰ মাজত যিসকলে নৱোদয় পৰীক্ষা দিব বা তোমালোকৰ ভাই ভণ্টিৰ মাজত যিসকলে নৱোদয় পৰীক্ষা দিব এখন নৱোদয়খন এখন ধুনীয়া প্লেটফৰ্ম হয় সেই প্লেটফৰ্মখনৰ জৰিয়তে তোমালোকে অনাগত দিনত
অৰ্থাৎ তোমালোকৰ হাইস্কুলীয়া জীৱনটো অতি ধুনীয়াকৈ কটাব পাৰা আমিও তাতে কটাই আহিছোঁ আমাৰ হাইস্কুলীয়া জীৱন তোমালোকে চোৱা ভিডিঅ'বোৰ আৰু এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি উপকৃত হ'ব পাৰিবা যদি ভাল লাগে শ্বেয়াৰ কৰিবা আৰু যদি ভাল নালাগে তেতিয়া শ্বেয়াৰ নকৰিবা বাৰু তোমালোকে এতিয়া এই কুৱেশ্যনটো চোৱা এতিয়া আমি যদি এই বস্তুটো এনেকৈ দিলোহেঁতেন তেতিয়া ধুনীয়াকৈ চিত্ৰটো কমপ্লিট চিত্ৰ হ'লহেঁতেন আমি চাইছোঁ এনচাৰ এই চোৱা আমি এনচাৰ এটোৱে আমি সত্য পাই গ'লোঁ এই এনচাৰ এটো যদি আমি ধুনীয়াকৈ এনেকৈ দাঙি আনি ইয়াত ধুনীয়াকৈ বহাই দিওঁ তেতিয়া এইটো চাপ'জ এইটো নাই কুৱেশ্যনতো এনেকৈ থাকিব হয়তো এনেকৈ প্ৰশ্নবোৰকো থাকিব পাৰে বা এইটো বক্সটো খালী হৈ থাকিব পাৰে এই বস্তুটো আমি এনেকৈ দাঙি আনি কিনে ধুনীয়াকৈ ইয়াতে বহাই দিছোঁ বহাই দিলে চোৱা ধুনীয়াকৈ পিকচাৰটো কমপ্লিট হৈ গ'ল এই কমপ্লিট পিকচাৰটো হৈ যোৱা মানে এই কুৱেশ্যনবোৰ ধুনীয়াকৈ হৈ গ'ল 9ৰ পৰা 12 অৰ্থাৎ 9ৰ পৰা 12লৈ যিবিলাক প্ৰশ্ন আছে ঠিক একেদৰে এনেকুৱাই এটা প্ৰশ্নত এটা তোমালোকক অসম্পূৰ্ণ প্ৰশ্ন দিয়া থাকিব সেই প্ৰশ্নটো আমি জাষ্ট ফিল আপ কৰিব লাগে হয়তো কিছুমান টানো দিয়া থাকিব পাৰে আৰু এটা এক্সাম্পল দিছোঁ তোমালোকে বাৰু প্ৰশ্নখনতে চোৱা তোমালোকৰ এইখন প্ৰশ্ন 2000 হয়তো কিমান 18 বা 17 এইখন প্ৰশ্ন চাগে এইটো 10 নম্বৰ দিয়া আছে এই 10 নম্বৰ কুৱেশ্যনটো ধুনীয়াকৈ এনেকৈ দিয়া আছে এইটো প্ৰশ্ন এটা এই প্ৰশ্নটো ধুনীয়াকৈ দিয়া আছে আৰু এইটো এই বক্সটো চোৱা তোমালোকে খালী আছে মই কি কৈছিলোঁ আমি কি কৰিছিলোঁ আমি সৰুতে থাকোঁতে যেতিয়া আমি নৱোদয় বাছনি পৰীক্ষা দিছিলোঁ তেতিয়া এই বস্তুটো আমি আঁকি লৈছিলোঁ যাতে ভুল নহয় যদি আঁকি নোলোৱা তোমালোকৰ হয়তো অলপমান ভুল হোৱাৰ চান্স থাকে এইটো আমি আঁকি লওঁ তোমালোকে চোৱা এইটো আমি ধুনীয়াকৈ আঁকি লৈছোঁ এইটো এনেকৈ হ'ব সৰি এই বস্তুডাল এনেকৈ হ'ব তাৰপিছত এনেকৈ যাব তাৰপিছত আৰু এই কাৰ্চিং গিডাল থাকিব দেই এই কাৰ্চিং গিডাল এনেকৈ কাৰ্চিং গিডালৰ ষ্টাইল তোমালোকে চাই ল'বা তাৰপিছত এই আমি যিটো আঁকি লৈছোঁ সেই আঁকাটো আৰু তোমালোকে এনচাৰৰ যিটো মিল আছে সেই মিলটোৱে হ'ব তোমালোকৰ এনচাৰ তোমালোকে ধুনীয়াকৈ চাব পাৰা এই কুৱেশ্যনটো তোমালোকে প'ষ্ট কৰি চোৱা বা তোমালোকে আমাক কমেণ্ট কৰা যদি কিবা টান পাইছা আমি নিশ্চয় তোমালোকক ৰিপ্লাই কৰিম বা আমাৰ হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যন বক্সত দিয়াই থাকে প্ৰত্যেকটো ভিডিঅ'তে তোমালোকে চাবা এই কুৱেশ্যনটো তোমালোকে এনচাৰবোৰ চোৱা এটো নহয় কাৰণ এটোৰ কাৰ্চিং গিডাল অলপ মানে বেলেগকৈ আছে আৰু বিটো চোৱা বিটো আৰু চিটো কিন্তু বাকীকেইডাল কাৰ্চিন ঠিকে আছিল নাই দুডাল কাৰ্চিন বেলেগ পজিশ্যনত আছে ঠিক একেদৰে ডিটোতো বাকী তিনিডাল ঠিকে আছিল কিন্তু এডাল কাৰ্চিন বেলেগকৈ আছে তোমালোকে চোৱা এই এডাল কাৰ্চিন বেলেগকৈ আছে কিন্তু এনচাৰ অপশ্যন বিটোত ধুনীয়াকৈ কাৰ্চিন গিডাল সঠিক ষ্টাইলত আছে বা ধুনীয়াকৈ আছে গতিকে আমি এনচাৰ বিটো ক্লিক কৰিম নেক্সট আমি আগবাঢ়িছোঁ আৰু এটা ভাগলৈ মানসিক দক্ষতাৰ তোমালোকে চাই থাকা এতিয়া কুৱেশ্যন নম্বৰ 13ৰ পৰা 16 অৰ্থাৎ 13ৰ পৰা 16 নম্বৰ কুৱেশ্যনলৈকে চাম এইকেইটা অলপ কি বুলি ক'ম অলপ মানে টান টাইপৰ অলপ কিন্তু আমি একদম সহজ ভাষাত বুজিম দেই তোমালোকে চাবা তোমালোকে চাই থাকা একদম ধুনীয়াকৈ বুজিম তোমালোকে যদি নোৱাৰা ডাইৰেক্ট আমাক কমেণ্ট কৰিবা আমাক ডাইৰেক্ট হোৱাটছএপত টেক্সট মেছেজ দিবা তোমালোকে ফাৰ্ষ্টে এটা কুৱেশ্যন দেখাই দিছোঁ ইয়াতে চোৱা 15 নম্বৰ কুৱেশ্যনটো মই বাৰু লিখি দিছোঁ তোমালোকক আমি এটা কুৱেশ্যনলৈ আগবাঢ়িছোঁ তোমালোকে চোৱা ইয়াতে কুৱেশ্যনটো আছে আমি বাৰু এক্সাম্পলটো ধুনীয়াকৈ আমি গৰু হাতীৰ এক্সাম্পলো চাম কিন্তু আমি ফাৰ্ষ্টে এটা কিতাপ এখনৰ কুৱেশ্যন এটা লৈ লৈছোঁ কিতাপৰ নহয় এইটো 2000 চাগে 17 নে 18 অহা কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যনটোত এনেদৰে তিনিটা অৰ্থাৎ 4টা দিয়া থাকিব এনেদৰে প্ৰশ্ন 4টা দিয়া থাকিব তিনিটা ফিল আপ থাকিব আৰু আমি এটা ফিল আপ কৰিব লাগে তোমালোকে চোৱা প্ৰথম যিটো বক্স আছে অৰ্থাৎ প্ৰথম যিটো প্ৰশ্ন আছে প্ৰথম যিটো ভাগ আছে সেইটোত এটা 0 আছে তাৰপিছত নেক্সট এটা কি বস্তু এড হৈছে 0 আৰু এটা পূৰণ চিন অৰ্থাৎ মাল্টিপ্লিকেশ্যন চিন এটা এড হৈছে নেক্সট যিটো আছে আৰু এটা 0 এড হৈছে এতিয়া তোমালোকে চোৱা 4 নম্বৰ বক্সটোত কি হ'ব তোমালোকে হয়তো ভাবা বা তোমালোকে ভিডিঅ'টো পষ্ট কৰা তোমালোকে কোৱাচোন বাৰু কোনে পাৰা তোমালোকে আমাৰ ৰিপ্লাই কৰিবা এই কুৱেশ্যনটো তোমালোকে ৰিপ্লাই কৰিবা এইটো নম্বৰত 9864698731 এইটো আমাৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ তোমালোকে এইটো তোমালোকে ৰিপ্লাই কৰি দিবা দাদা আমি কুৱেশ্যনটো পাৰিছোঁ তোমালোকে চোৱা এতিয়া আমি চাম বাৰু এনচাৰটো ইয়াতে কি দিওঁ কি হ'ব ফাৰ্ষ্ট এটা 0 হ'ল তাৰপিছত 0 লগত এটা বস্তু এড হ'ল কি হ'ল মাল্টিপ্লিকেশ্যন চিনটো এড হ'ল তাৰপিছত নেক্সট আৰু এটা 0 হ'ল নেক্সট আৰু কি হ'ব তোমালোকে ক'ব পাৰিবা নেক্সট হয়তো আৰু এটা মাল্টিপ্লিকেশ্যন চিন এড হ'ব আৰু এইটো ধুনীয়াকৈ চিত্ৰটো কিবা এটা কি বুলি কয় তোমালোকক কিবা এটা সাদৃশ্যলৈ লৈ যাব প্ৰথমতে 0 হ'ল এই 0টো ইয়াতেও থাকিল আকৌ এটা পূৰণ চিন এড হ'ল তাৰপিছত আকৌ এই পূৰণ চিনটোও থাকিল তাৰপিছত এটা 0 এড হ'ল গতিকে আমি এই তিনিটা বস্তুটো আঁকিবই লাগিব অৰ্থাৎ 0টো থাকিবই নেক্সট মাল্টিপ্লিকেশ্যন চিনটো থাকিবই নেক্সট এই 0টো থাকিব নেক্সট আৰু এটা কি হ'ব মাল্টিপ্লিকেশ্যন চিন থকাৰ কাৰণে আৰু উত্তৰত যিহেতু সেইটোৱে আছে গতিকে এটা পূৰণ চিন আহি যাব আৰু তোমালোকে এইটো চোৱা এনচাৰ কোনটো হ'ব এইটোতো নহয় নেক্সট এইটো নহয় এইটো চোৱা এই এনচাৰটো ধুনীয়াকৈ মিলি গৈছে তোমালোকে চিট ধুনীয়াকৈ এনেকৈ ক্লিক কৰি দিবা তোমালোকৰ এনচাৰটো শুদ্ধ হৈ যাব তোমালোকে হয়তো পাৰিছা যদি তোমালোকে আমাৰ ৰিপ্লাই কৰিবা নেক্সট আমি এটা এক্সাম্পল লৈ লৈছোঁ আমি নিজে বনোৱা এক্সাম্পল
তোমালোকে চাই লোৱা সেইটো এক্সাম্পল হয়তো বিৰাট পাৰফেক্ট হ'ব তোমালোকৰ কাৰণে নেক্সট আমি এটা এক্সাম্পল লৈছোঁ তোমালোকে চাব পাৰা তোমালোকে কিতাপত চাবা এইটো এক্সাম্পল কিন্তু গৰু ছাগলীৰ নিচিনা নহয় কাৰণ কুৱেশ্যনৰ পেটাৰ্ণটো অলপ বেলেগ ধৰণৰ চোৱা বাৰু ইয়াতে এটা শূন্য এটা আছে এইটো 1 নম্বৰ বক্সত শূন্য এটা আছে এইটো প্ৰশ্নৰ বক্স যে তোমালোকে চাবা নেক্সট বক্সটোত ইয়াতে আছে দুটা শূন্য এনেদৰে দুটা শূন্য তোমালোকে ও বুলিও ভাবিব পাৰা যি ভাবা তোমালোকে নেক্সট বক্সটোত আছে তিনিটা শূন্য 1 2 3 আৰু আমি নেক্সট বক্সটো ফিল আপ কৰিব লাগে হয়তো তোমালোকে এই কুৱেশ্যনৰ পেটাৰ্ণটো অৰ্থাৎ 13 নম্বৰৰ পৰা 16 নম্বৰলৈকে যিবোৰ কুৱেশ্যন আহিব তোমালোকে হয়তো পেটাৰ্ণটো ধৰিব পাৰিছা যে কি হয় প্ৰথমটো সেকেন্ডটো আৰু তৃতীয় থাৰ্ডটো আৰু ফৰ্থটোৰ মাজত এটা ধুনীয়াকৈ সিমিলাৰিটি নি যাব লাগে অৰ্থাৎ এটা সাদৃশ্য নি যাব লাগে প্ৰথমটো এটা শূন্য আছিল নেক্সট আৰু এটা হ'ল নেক্সট তিনিটা হ'ল নেক্সট চাৰিটা হ'ব এতিয়া অপচনত সাপোজ এনেকৈ থাকিব এটা 1 2 3টা থাকিব হয়তো এটা থাকিব 1 2 3 4 5টা থাকিব এটা থাকিব 1 2 3 4 আৰু এটা থাকিব হয়তো এনেকৈ 1 2 3 4 এতিয়া হয়তো তোমালোকে ভাবিব পাৰা যে ইয়াতে চাৰিটা ইয়াতেও আছে গতিকে কোনটো হ'ব তোমালোকে চোৱা এই গোটেইকেইটা এনেকৈ ষ্ট্ৰেট লাইনত আছে অৰ্থাৎ কি বুলি কয় এইটো ভাৰ্টিকেলি আছে অৰ্থাৎ এইটো থিয়কৈ আছে গতিকে আমাৰ অপচনটো কোনটো হ'ব এইটো তিনিটা আছে তিনিটাটো নহয় এইটো পাঁচটা আছে পাঁচটাটো নহয় সি অপচন সি আমি যদি অপচন সি টো আনি কিনে ইয়াতে ধুনীয়াকৈ এনেকৈ বহাই দিওঁ তাৰ পৰা দাঙি আনিছোঁ ঠেলাৰে আনি কিনে এটা বহাই দিছোঁ অপচন সি টো ধুনীয়াকৈ আমাৰ পাৰফেক্ট এনসাৰ হৈ গৈছে নেক্সট এটা কুৱেশ্যন লৈছোঁ তোমালোকক দেখাই দিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱা এইটো এটা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয় আমি কুৱেশ্যনটো উঠাই লৈছোঁ বাৰু তোমালোকে উঠাই লোৱা তোমালোকৰ কিতাপ বহি নোটবুক যি আছে কুৱেশ্যনটো পজ কৰি চাই ল'বা আৰু কুৱেশ্যনটো ইয়াতেও আছে তোমালোকে চোৱা প্ৰথমত এটা এনেকুৱা এটা পিকচাৰ আছে যে জেড টাইপৰ বস্তু আছে কাৰ্চিন এডাল আছে এন টাইপৰ বস্তু এটা আছে তাৰপিছত কাৰ্চিন এডাল আছে আকৌ জেড টাইপৰ বস্তু আছে কাৰ্চিন আছে নেক্সটটো কি হ'ব চোৱা প্ৰথমটো জেড আছে তাৰপিছত এন হ'ল তাৰপিছত জেড হ'ল তাৰপিছত নেক্সটটো হয়তো এন হ'ব গতিকে আমি ইয়াতে এন কোনটো আছে এইটো এন এই তিনিটাৰ ভিতৰতে এটা হ'ব আমি এইটো ডাইৰেক্ট নেগলেক্ট কৰি ৰিজেক্ট মাৰিব পাৰোঁ তোমালোকে যেনেকৈ ৰিজেক্ট মাৰা আমি ধুনীয়াকৈ এইটো ৰিজেক্ট মাৰি দিব পাৰোঁ আৰু বাকী এই তিনিটাত আমি ফ'কাছ কৰোঁ এই তিনিটা ফ'কাছ কৰিলে তোমালোকে পুৰা কুৱেশ্যনটো চোৱা এই বস্তুটো এনেকৈ আছে হা তোমালোকে জেডটোৰ তোমালোকে ষ্ট্ৰাকচাৰটো চোৱা এনেকৈ আছে এই বস্তুটো যদি আমি সিধা এইটোত চাওঁ ৰিলেশ্যনটো কি হ'ব যে এই বস্তুটো আমি সিধা এনেকৈ ওলোটাই দিছে সিধা নহয় বাৰু বেকাকৈ আনি কিনে এনেকৈ ধুনীয়াকৈ ওলোটাই দিছে নেক্সট এই বস্তুটো আকৌ সেম ইয়াতে 90 ডিগ্ৰী ওলোটাইছে তোমালোকে চোৱা যদি ডিগ্ৰীটো চোৱা তোমালোকে এনেকৈ আছিল পুৰা আমি এনেকৈ বস্তুটো আনি 90 ডিগ্ৰী ওলোটাই দিলোঁ নেক্সট সেম এই বস্তুটো আমি নেক্সট পিকচাৰটোত এটা ৰিলেশ্যন ৰাখিবৰ কাৰণে এটা 90 ডিগ্ৰী ধুনীয়াকৈ এনেকৈ ওলাই দিলোঁ মানে 90 ডিগ্ৰী আমি এনেকৈ ইয়াতে পাতি দিলোঁ 90 ডিগ্ৰী নেক্সট আমি এইটো কি হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইটোক যদি আমি এনেকৈ সিধা এনেকৈ উঠাই আনি অলপমান বেকা কৰি 90 ডিগ্ৰী কৰি দিওঁ এইটো বস্তু এই ষ্ট্ৰাকচাৰটো যাই কিনে এনেকৈ দেখা হ'ব তোমালোকে চোৱাচোন এইটো 90 ডিগ্ৰী আমি যদি কৰোঁ তেতিয়াহ'লে এনেকৈ হ'ল এইটো 90 ডিগ্ৰী কৰিলে এনেকৈ হ'ল এইটো 90 ডিগ্ৰী কৰোঁতে নেক্সট এনেকৈ সিধা হয় ওলোটাই যাব তোমালোকে চোৱা নেক্সট অপচন কোনটো হ'ব সেইটো কুৱেশ্যনত আমি ৰিলেশ্যন আনিব লাগে অপচন চোৱা আমি কৈছিলোঁ যে ডিটো ডাইৰেক্ট নহয় কাৰণ ডিটো জেড আছে এইটোত এন টাইপৰহে বস্তুটো হ'ব এ বি চিৰ ভিতৰত কোনটো হ'ব তোমালোকে চোৱা এটোতো নহয় কাৰণ সেইটো হৈছে এইডালত আছে কাৰ্চিনডাল এটোতো নহয় আমি এটো ডাইৰেক্ট ৰিজেক্ট মাৰি দিলোঁ বি আৰু চিৰ মাজত আমাৰ হয়তো কনফিউজন থাকিব পাৰে তোমালোকে চোৱা বিট এডাল আছে এই গোটেইকেইটা পিকচাৰতে এডালে আছে কাৰ্চিন কিন্তু এই চিটো দুডাল আছে আমি এইটোকো ডাইৰেক্ট সিধা ৰিজেক্ট মাৰি দিছোঁ তোমালোকে সিধা মাৰা বেকাকৈ ৰিজেক্ট মাৰা সেইটো তোমালোকৰ কথা তোমালোকে চোৱা এই এনচাৰটো বি হ'ব ধুনীয়াকৈ বি হৈ যাব কাৰণ বিটো ধুনীয়াকৈ এডালে কাৰ্চিন আছে আৰু ধুনীয়াকৈ এন টাইপৰ শ্বেপটো আছে আৰু ধুনীয়াকৈ বিটো এনচাৰটো ধুনীয়াকৈ হৈ যাব তোমালোকে বিটোত একো নাভাবা নিশ্চিন্তাকৈ অপশ্যন বি চিলেক্ট কৰি দিবা নেক্সট চোৱা তোমালোকে 17 পৰা 20 নম্বৰ কুৱেশ্যনলৈকে অৰ্থাৎ 17 নম্বৰৰ পৰা 20 নম্বৰ কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনলৈকে কি আছে এবাৰ মই মোৰ প্ৰিভিয়াছ কুৱেশ্যনখন দেখাই লৈছোঁ কেমেৰাত ফ'কাছ কৰি কিনে তোমালোকে চাই ল'বা অলপ চাই লোৱা চোৱা এতিয়া মই কুৱেশ্যনটো লিখি দিছোঁ বাৰু ইয়াত চোৱা তোমালোকে কুৱেশ্যনটো হয়তো অলপ আকাত বেয়া হ'ব পাৰে তোমালোকে বেয়া নাপাবা সেইটো কাৰণে বহুত দুখিত সেইটো কাৰণে ছবি আঁকিব শিকা নাই কাৰণে এনেকুৱা হৈছে অৱস্থা আজি কুৱেশ্যনটো 17 নম্বৰ কুৱেশ্যনটো লৈছোঁ দেই 17 নম্বৰ কুৱেশ্যনটো ইয়াত চোৱা প্ৰথম আৰু দ্বিতীয় ছবিটোৰ মাজত এটা সিমিলাৰিটি আছে মানে এটা সাদৃশ্য আছে বুজি পাইছা তোমালোকে আমি তৃতীয় আৰু চতুৰ্থ নম্বৰ চিত্ৰটোৰ মাজত বা শেপটোৰ মাজত আমি এটা সিমিলাৰিটি উলিয়াব লাগে ভুল নধৰিবা দেই তোমালোকে বেয়া লাগে নহয়
আমি হয়তো ইমানো নাজানো আমি জাস্ট তোমালোকক এটা আভাস দিবৰ কাৰণে তোমালোকৰ সহায়ৰ বাবে আমি ভিডিঅ'টি বনাই আছো আমি ইমান নাজানো আমি শিকি আছো তোমালোকে শিকাবা আমাক কমেন্ট কৰি জনাবা কিবা যদি ভুল পাইছা বা কিবা যদি আমাৰ ভুল ত্ৰুটি হৈছে মাজতে ভিডিঅ'টোত তোমালোকে জনাবা বাৰু এতিয়া চোৱা কোৱেশ্চন চোৱা ফাৰ্ষ্টে এটা বক্সত কিছুমান চিন আছে পূৰণ চিন দেই মাল্টিপ্লিকেশ্যন চিন ওকে এইবোৰ পূৰণ চিন আছে নেক্সট দ্বিতীয় নম্বৰ বক্সটোৰ লগত কি মিল আছে এইটো যে এইটোত আছিল লগতে আৰু নেক্সটটো কি হৈ গ'ল তিনিটা এড হৈ গ'ল মানে এই তিনিটা এড হৈ গ'ল কিন্তু এড হোৱাৰ ষ্টাইলটো তোমালোকে চাব লাগিব দেই ইটো প্ৰথমতে আছিল ইটো আছে নেক্সট ইটো সাইডত এটা হ'ল ইটো সাইডত এটা হ'ল ঠিক তেনেদৰে তোমালোকে চোৱা থাৰ্ড নম্বৰ যিটো বক্স আছে সেই বক্সটোত এইটোত এটা আছে হা তোমালোকে এইটোত এটা পিন কৰা আছে নেক্সট ইয়াতে একো নাই যে আমি উলিয়াব লাগে এইটোত কি হ'ব সো প্ৰথমটোত কি আছিল এইটোত হতে এইটোত যেটো পূৰণ চিনৰ যেটা চিহ্ন আছিল যেটা চিন আছিল পূৰণ চিনৰ এইটোৰ সাইডত হৈছে আৰু এইটোৰ সাইডত হৈছে গতিকে যদি এইটোত ৰং কৰা আছে পূৰণ চিন নাই বাৰু কিবা এনেকৈ খাস কৰা আছে তাতি বেৰৰ নিচিনা আমাৰ ঘৰটো নিচিনা আমাৰ ঘৰটো তাতি বেৰৰ হয় এনেকৈ ধুনীয়াকৈ তাতি বেৰৰ নিচিনা এনেকৈ খাস কৰা আছে ঠিক তেনেদৰে আমি উলিয়াব লাগিব নেক্সট খাস কৰা কোনটো হ'ব তোমালোকে ভাবিব পাৰা যে প্ৰথমটো দ্বাৰাই কৈছিল ইয়াতে আছিল গতিকে আমি ইয়াতে এটা দিও ইয়াতে এটা দিও কিন্তু হেতু ভুল কাৰণ তোমালোকে চাব পাৰা প্ৰথমটো এইটোত থাকোতেহে এই বস্তুটা ইয়াতে আছে কিন্তু এইটোত তোমালোকে তৃতীয় নম্বৰ যেটো পিকচাৰ আছে এই তৃতীয় নম্বৰ পিকচাৰটো এইটোত আছে গতিকে এইটো কি হ'ব এইটোত এটা হ'ব আমি হেতু অপচন উলিয়াব লাগিব অপচন এ চোৱা অপচন এ তো এটা আছে গতিকে এইটো সিধা আমি ৰিজেক্ট কৰি দিছো তোমালোকে ৰিজেক্ট কৰিব জানাই পূৰণ চিন মাৰি দিলে ৰিজেক্ট হৈ যাব নেক্সট বি নম্বৰটো চোৱা বি নম্বৰটো তিনিটাই আছে তিনিটা এনেকুৱা কালাৰ কৰা আছে কিন্তু যেটো ষ্টাইল কালাৰ কৰা বা যেটো ভাগত কালাৰ কৰিব লাগে সেই ষ্টাইলটো নাই গতিকে আমি এটো সিধা ৰিজেক্ট মাৰি দিছো কিন্তু আমি সি নম্বৰ কোৱেশ্চন আনসাৰটো চাইছো সৰি সি নম্বৰ অপচনটো চাইছো ধুনীয়াকৈ প্ৰথম আৰু দ্বিতীয়টোৰ মাজত যিদৰে সাদৃশ্য আছিল সি নম্বৰ কি বুলি কয় এটো অপচনটো যদি আমি এটো হাতিৰে আনি কেনে ইয়াতে বহাই দিও বা ঠেলাৰে আনি কেনে আমি এটো বহাই দিও ইয়াতে এনেকৈ ইয়াতে ৰং সং কৰি এনেকৈ আমি যদি বহাই দিও তেতিয়া ধুনীয়াকৈ সাদৃশ্য হৈ পৰিব ফাৰ্ষ্টটো আৰু সেকেন্ডটোৰ মাজত আৰু থাৰ্ডটো আৰু ফৰ্থটোৰ মাজত গতিকে আমি এই সি নম্বৰ অপচনটো একো নাভাবা নিচিন্তাকৈ ৰাইট চিন মাৰি কিনে আমাৰ এটো কোৱেশ্চন নম্বৰ আছিল কোৱেশ্চন নম্বৰ আছিল 17 এই 17ত আমি ধুনীয়াকৈ এই বক্সটোত আমি সি বা 3 বুলি লিখি দিম সোয়া এতিয়া আমি আৰু এটা লৈছো एग्जांपल এটো সাগে কিতাপ এখনৰ एग्जांपल আমি ধুনীয়া एग्जांपल সোয়া এটো ফাৰ্স্ট যেটো পিকচাৰ এটো সেকেন্ড এটো থাৰ্ড আৰু এটো ফৰ্থ মই কি কৈছিলো প্ৰথমতে তোমালোকৰ কনসেপ্টটো কি আছিল এই 16 পৰা 20 নম্বৰ কোৱেশ্চনলে যে প্ৰথম আৰু দ্বিতীয় মাজত কিবা অলপ সাদৃশ্য থাকিব অৰ্থাৎ কিছুমান সিমিলাৰিটি থাকিব আৰু থাৰ্ড আৰু ফৰ্থটোৰ মাজত ফৰ্থটো আমাক দিয়া নাথাকে হেতু আমি উলিয়াব লাগিব একদম ধুনীয়াকৈ উলিয়াম আমাৰ ষ্টাডি উইথ ফান টিমটোৰ লগত জড়িত হয় তোমালোকে ধুনীয়াকৈ বুজি পাবা তোমালোকে গোটেই ভিডিওটো হয়তো চাইছা বুলি মই আশা কৰিছো তোমালোকে চোৱা এটা প্ৰশ্নটো চোৱা যে প্ৰথমটোত কি আছে এটা বৃত্ত আছে অৰ্থাৎ এটা সাৰ্কল আছে সাৰ্কলটোৰ ভিতৰত এটা ত্ৰিভুজ এটা আছে ধুনীয়াকৈ ত্ৰিভুজ এটা সাৰ্কলটোৰ ভিতৰত সোমাই থৈ দিছে নেক্সট যেটো চিত্ৰ আছে হেতুত এই সাৰ্কলটো ভিতৰত সোমাই গৈছে অৰ্থাৎ প্ৰথমতে আছে যে সাৰ্কলটোৰ ভিতৰত ত্ৰিভুজ এটা আছে নেক্সটত কি হ'ল ত্ৰিভুজটোৰ ভিতৰত সাৰ্কলটো হ'ল তোমালোকে নিশ্চয় বুজি পাইছা যে ইয়াতে কি হ'ব ইয়াতে চোৱা এটা মানে কি হ'ল প্ৰথমতে আছে সাৰ্কলটোৰ ভিতৰত ত্ৰিভুজ আৰু নেক্সট চিত্ৰটোত কি হ'ল ত্ৰিভুজটোৰ ভিতৰত সাৰ্কল ঠিক একেদৰে থাৰ্ড আৰু ফৰ্থটোৰ মাজত কি হ'ব তোমালোকে বুজিয়ে পাইছা আৰু মই হয়তো ক'বই নালাগে তোমালোকে পজ কৰি কিনে এনসাৰটো ট্ৰাই কৰা হলি মই কৈ দিছো বাৰু তোমালোকৰ সুবিধাৰ্থে কৈ দিছো কাৰণ এক্সামৰ লৈকে হয়তো বেছি দিন নাই 2-4 দিন গেপছ আছে মাজতে হয়তো তোমালোকে ভিডিওটো চাই আছা তাৰ আগতে আমি বহুত সুখী তোমালোকে ভিডিওটো যে চাই আছা কমপ্লিট কৰি চাই আছা যি সকলে এইটো চোৱা প্ৰথমতে আছে এটো ৰেক্টেঙ্গুলাৰ ভিতৰত এটা ত্ৰিভুজ আৰু এটা কি হ'ব এনসাৰটো ত্ৰিভুজটোৰ ভিতৰত ৰেক্টেঙ্গল হ'ব ওকে যিদৰে ফাৰ্ষ্টত কি এটো সাৰ্কুলাৰ ভিতৰত এটা ত্ৰিভুজ আছে আৰু নেক্সটটো কি হ'ল ৰিলেচনটো আমি সিমিলাৰ কৰিব কাৰণে কি হ'ল ট্ৰায়াঙ্গলটোৰ ভিতৰত সাৰ্কলটো হৈ গ'ল অৰ্থাৎ ত্ৰিভুজটোৰ ভিতৰত সাৰ্কলটো হৈ গ'ল ঠিক একেদৰে ৰেক্টেঙ্গলটোৰ ভিতৰত ট্ৰায়াঙ্গল আছে বা ট্ৰায়াঙ্গলৰ ভিতৰত ৰেক্টেঙ্গল হ'ব অপচন যেটো আছে তোমালোকে চাই লোৱা ট্ৰায়াঙ্গলৰ ভিতৰত ৰেক্টেঙ্গল কোনটো আছে অৰ্থাৎ ত্ৰিভুজৰ ভিতৰত চতুৰ্ভুজ কোনটো আছে এটোটো নাই এটোত কিবা বহুত কিবা কি বেলেগ আছে এটোটো নাই বহুত কিবা কি বেলেগ আছে এটোটো
ট্ৰায়াঙ্গলটো আছে কিন্তু নাই এইটোৱে আছে এইটোৱেটো আমি সেমটো দিব নোৱাৰো ন তোমালোকে চোৱা নেক্সটটো চোৱা অপচন ডি টো চোৱা তোমালোকে ত্ৰিভুজৰ ভিতৰত এটা ৰেক্টেঙ্গল আছে গতিকে অপচন ডি ইজ কাৰেক্ট তোমালোকে বুজি পাইছা অপচন ডি ইজ কাৰেক্ট গতিকে আমি ধুনীয়াকৈ একো নাভাবা নিচিন্তাকৈ আমাৰ যিখন OMR শীট এইটো 18 নম্বৰ কুৱেশ্যন কৰবাৰ পৰা মই উঠাই লৈছিলো ঠেলাৰে এই অপচনটো ধুনীয়াকৈ এটা বক্স থাকিব এই বক্সটো ধুনীয়াকৈ আমি কি কৰি দিম অপচন ডি বা হয়তো 4 1 2 3 4 থাকিলে 4 পুট কৰি দিম নেক্সট আমি কুৱেশ্যন নম্বৰ 21 ৰ পৰা 24 লৈ অৰ্থাৎ 21 ৰ পৰা 24 লৈ কুৱেশ্যনবোৰ চাম এই কুৱেশ্যনবোৰ অলপ 9 ৰ পৰা 12 লৈকে যেনেকুৱা আছিল কুৱেশ্যন পেটাৰ্নটো যেনেকুৱা আছিল ঠিক হেনেকুৱাই খালি কি অকমান ডিফাৰেন্স আছে তোমালোকে চোৱা 9 ৰ পৰা 12 লৈকে আছে যে এটা ইনকমপ্লিট ইয়াতে ইনকমপ্লিট এটা প্ৰশ্ন আছিল আৰু সেই প্ৰশ্নটোক আমি কমপ্লিট কৰিব লাগে কিন্তু হেতুত তোমালোকৰ প্ৰায় ভাগ দিয়া আছিল অৰ্থাৎ 4 ভাগৰ মানে এনেকুৱা আছিল কুৱেশ্যনটো যে এটা সাপোজ এইটো এটা সাৰ্কল আৰু এইটো আমি কমপ্লিট কৰিব লাগে হয়তো ইয়াতে অকমান কমপ্লিট কৰিব লগা আছিল মানে সাপোজ আমি 4 ভাগ কৰিলে এভাগ হয়তো ইয়াতে জোৱালৈ হৈ গ'ল হয় কিন্তু ইয়াতে কুৱেশ্যন নম্বৰ 21 ৰ পৰা 24 লৈ আমি টোটালি আধা ভাগ জোৰাব লাগে তোমালোকে হয়তো বুজিয়ে পাইছা এইটো নিচিনাই আমি এই চোৱা এই কুৱেশ্যনটোত এই যেটো আমি এক্সাম্পল লৈছো এটা কিতাপৰ পৰা এক্সাম্পলটো লৈছো এই এক্সাম্পলটোত প্ৰশ্নটো দিয়া আছে কিন্তু ইয়াৰে আধা দিয়া নাই 9 পৰা 12 লৈকে কি আছিল 3 ভাগৰ 4 ভাগৰ 3 ভাগ দিয়া আছিল এভাগ দিয়া নাছিল কিন্তু ইয়াত টোটালি আধা দিয়া নাই তোমালোকে চাই লব পাৰা এই আধাখিনি আমি এই উত্তৰ চাৰিটাৰ ভিতৰত খেলাৰে গাঁঠিৰে ঘৰু কি কয় খৰাৰে যদি উঠাই আনি কিনে বহাই দিব পাৰো জিহেৰে উঠাই আনি বহাই দিব পাৰো যদি সম্পূৰ্ণ হৈ যায় পিকচাৰটো হেতু হ'ব এনসাৰ আমি চাম ধুনীয়াকৈ এ নম্বৰ এনসাৰটো সৰি এ নম্বৰ অপচনটো লৈ তোমালোকে চোৱা এ নম্বৰ অপচনটো ঠিক একেদৰে আছে কুৱেশ্যনটো যিদৰে আছে ঠিক একেদৰে আছে গতিকে এইটো যদি আমি খেলাৰে হাতীৰে ভৰিৰে জিহেৰে উঠাই আনি এটা বহাই দিও নাই বস্তুটো এই বৃত্ত এই বস্তুটো বৃত্তটো কমপ্লিট নহয় বা এই আকৃতিটো কমপ্লিট নহয় বা এই শেপটো কমপ্লিট নহয় নেক্সট আমি বি লৈ আহিছো বিটো চোৱা আমি এই বস্তুটো সিধা এনেকৈ আনি কিনে উঠাই আনি বহাই দিলে নাই এইটো বহাই দিলে হয়তো এনেকৈ হয় আধাত ৰখি যাব কমপ্লিট নহয় তথাপিতো নেক্সট সি টো একেদৰে এইটো আমি উঠাই আনি এনেদৰে ধুনীয়াকৈ এটা বহাই দিলা নাই এইটো কমপ্লিট নহয় এই আধাখিনি হয়তো লৈ যাব কিন্তু ডি টো লৈ চোৱা ডি টো ধুনীয়াকৈ যদি আমি এইটো এনেকৈ দাঙি আনি কিনে ইয়াত এনেকৈ আনি এটা ধুনীয়াকৈ বহাই দিও এইটো ধুনীয়াকৈ এটা সম্পূৰ্ণ বৃত্ত হৈ যাব বা সম্পূৰ্ণ এটা আকৃতি হৈ যাব গতিকে এই এক্সাম্পলটোৰ উত্তৰ কি হ'ব তোমালোকে চোৱা ডি উত্তৰ ডি তোমালোকে একদম ধুনীয়াকৈ উত্তৰ ডিটো জানাৰ পিছত ধুনীয়াকৈ তোমালোকৰ OMR শীটখনত চকু মুজি এনেকৈ এনসাৰটো ডি বুলি বহাই দিবা তোমালোকক আমি বাৰু শিকাম ভিডিঅ'ৰ শেষত যে তোমালোকৰ OMR শীটখন JNVST কেনেদৰে ফিল আপ কৰিবা তোমালোকে কিদৰে ধুনীয়াকৈ তাতে তোমালোকৰ এনসাৰবোৰ বিশ্লেষণ কৰিবা তাকো আমি কম ভিডিঅ'টো চাই থকা সম্পূৰ্ণকৈ নেক্সট আমি আৰু এটা কুৱেশ্যনলৈ আগবাঢ়িছো নেক্সট চোৱা এটা আমি প্ৰিভিয়াছ ইয়াৰৰ পৰা কুৱেশ্যন এটা উঠাই লৈছো খেলাৰে উঠাই আনিছো কুৱেশ্যনটো ইয়াতে চোৱা কুৱেশ্যনটো ইয়াতে 21 নম্বৰতে আছে তোমালোকে আমি ধুনীয়াকৈ কেমেৰামেনে ফকাস কৰি দিছে এয়া ধুনীয়াকৈ কুৱেশ্যনটো দিয়া আছে মই কুৱেশ্যনটো বৰ্ডতো লিখিছো তোমালোকে হয়তো পজ কৰি কুৱেশ্যনটো লিখি লৈছা বা চাই লৈছা তোমালোকৰ কিতাপতো এনেকুৱা বা তোমালোকৰ যিগিলা প্ৰেক্টিছ কৰি আছা বৰ্তমান তোমালোকে এনেদৰে বিভিন্ন ধৰণৰ কুৱেশ্যন পাইছা 21 ৰ পৰা 24 লৈ জাস্ট তোমালোকে বস্তুটো কনসেপ্টটো বুজি পাব লাগে আৰু বাকি গোটেইখিনি তোমালোকে বহুত ইজি হয় এটো কি কম আমি কি কৈছিলো 9 পৰা 12 নম্বৰ যিকিটা কুৱেশ্যন আছিল ঠিক হেগিটাৰ নিচিনাই খালি কি ইয়াতে বস্তুটোৰ আধা দিয়া নাই আৰু হেগিটা বস্তুটোৰ 4 ভাগৰ 3 ভাগে দিয়া আছিল এভাগ কমপ্লিট কৰিব লগা আছিল এটোৰ আধা দিয়া নাই আমি কি কৰিছিলো হেতু আমি পিকচাৰটো কমপ্লিট কৰি আকি লৈছিলো আমি তোমালোকক কৈছিলো যে আমি সৰুতে যেতিয়া JNVST পৰীক্ষা দিছিলো আমি নৱোদয় বাছনি পৰীক্ষা যেতিয়া দিছিলো আমি কাট পেন্সিলেৰে সেই বস্তুটো আকি লৈছিলো আকি লৈ কিনে আমি উত্তৰটোৰ লগত মিলাই চাইছিলো যে এইটো কোনটো হ'ব বা কোনটো উত্তৰ আমি এনেদৰে যদি আনি কিনে ধুনীয়াকৈ বহাই দিও কোনটো হ'ব আকি ললে তোমালোকৰ ইজি হৈ পৰিব মই এটা বেলেগ কালাৰৰ স্কেচ পেনেৰে তোমালোকক আকি দিছো এইটো যদি আমি কমপ্লিট কৰিব লাগে এইটো এটা স্কয়াৰ হয় বিশেষকৈ এই প্ৰশ্নকিটাত স্কয়াৰ তাৰ পিছত ৰেক্টেঙ্গল বা ট্ৰায়াঙ্গল বা কি কয় বৃত্ত অৰ্থাৎ সাৰ্কল এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে আমি এটো কমপ্লিট কৰিছো এটো যদি আমি এই বস্তুটো এনেকৈ অলপ বাৰু বেয়া হৈছে কাৰণ আমি ছবিত বা আৰ্টত ভাল নহয় সৰুৰ পৰা প্ৰেক্টিছ নকৰিলে হেকনে এই অৱস্থা তোমালোকে হয়তো বহু সংখ্যক লোক বা বহু সংখ্যক ছাত্ৰ ছাত্ৰী বা আমাৰ ভাই ভণ্টি তোমালোকে বহু সংখ্যক ছবিত ভাল তোমালোকে আমাৰ ইনচাল নকৰিবা
জাস্ট তোমালোকে কনসেপ্টটো বুজি পাব লাগে আমি এনেকৈ যদি ধুনীয়াকৈ কেক টাইপৰ বস্তু এনেকৈ ধুনীয়াকৈ লগাই দিওঁ তেতিয়া হয়তো এইটো ধুনীয়াকৈ কমপ্লিট হৈ পৰিব আৰু এনসাৰ এইটো থাকিব পাৰে তোমালোকে এবাৰ নাথাকিব পাৰে থাকিব তোমালোকৰ প্ৰশ্নই নাই কাৰণ এইটো থাকে তোমালোকে চোৱা এই যেটো এনসাৰ হয় মানে আমি কমপ্লিট কৰিবলৈ যেটো বস্তু লাগে যেটো ভাগ লাগে সেই ভাগটো এনসাৰত কোনটো অপচনত আছে এটো চাও আমি নাই এটো পুৰা সিধা উলুটাকৈ আছে উলুটাকৈ থাকিলে নহব কাৰণ আমি খেলাৰে আনতে উলুটাকৈ আনিব নোৱাৰো পুৰা সিধা খেলাখনত বহাই দি এই কোৱেশ্চনটো আমি ফিল আপ কৰি দিব লাগিব তাৰ পিছত বি অপচনটো চোৱা বিটো চোৱা পুৰা ধুনীয়া হৈ আছে খালি কালাৰটো অলপ বেলেগ হৈছে কাৰণ মই তোমালোক বুজি পাবৰ কাৰণে এইটো কালাৰ ব্যৱহাৰ কৰিছো বিটো যদি আমি এনেকৈ ধুনীয়াকৈ ধৰি দাঙি আনি কিনি ইয়াতে বহাই দিও দুই চাৰিটা মানুহ লগ লাগি ধুনীয়াকৈ এইটো এটা স্কোয়াৰ হৈ পৰিব বা এটা কেক হৈ পৰিব তোমালোকে চাব পাৰা এবাৰ তোমালোকে নিজে প্ৰেক্টিকেল কৰি চাবা এটা কেক এনেকৈ ভাঙি লৈ কিনে কোনটো ভাগ তাতে বহাই দিলে ধুনীয়াকৈ এটা সম্পূৰ্ণ কেক হৈ পৰে ঠিক হেনেদৰে বস্তুটো হেনেকুৱাই এইটো হ'ব এনসাৰ বি তথাপিও তোমালোকৰ কাৰোবাৰ যদি মনত কনফিউজন আছে বলে সি আৰু ডি টো নহয় নেকি দাদা আমি চাই লও সি টো যদি আমি এনেকৈ ঠেলাৰে উঠাই আনি কিনি ইয়াতে বহাব চাও একদম নহয় তোমালোকে চাব পাৰা এইটো উঠাই আনিছো বাৰু আনি কিনি আনি এটা বহাই দিছো নাই নহয় বস্তুটো নহয় গতিকে আমি এইটো ডাইৰেক্ট ৰিজেক্ট মাৰি দিও তোমালোকৰ এইটো ৰিজেক্ট মাৰাই তাৰপিছত নেক্সট ডি টো চোৱা ডি টো সি টো নিচিনাই গতিকে আমি যদি এইটো আনি বহাই দিও ইয়াতে নাই বস্তুটো সম্পূৰ্ণ নহয় উলুটা হলে কিবা এটা চান্স আছিল হলেও মানে কাটিংটো সম্পূৰ্ণ নহয় গতিকে এইটো ৰিজেক্ট মাৰিব পৰা এনসাৰ হৈছে বি নেক্সট তোমালোকে চোৱা 25 ৰ পৰা 28 লৈ কোৱেশ্চনবোৰ 25 ৰ পৰা 28 লৈ কোৱেশ্চন এইটো তোমালোকে কিন্তু বহুতে টান পাব পৰা হয়তো কিন্তু একো কথা নাই আমি ধুনীয়াকৈ সহজ ভাষাত কেনেদৰে তোমালোকে এটা টিক্স আছে আচলতে এইটো এই কোৱেশ্চনবোৰত মানে কেনেকৈ আছে ইয়াতে তোমালোকে ইয়াতে মাজতে এইটো কোৱেশ্চনখনত চাই লব পাৰা ইয়াতে বহুত কিবা ভেকৰ ভাৱনা লিখা আছে আমাৰ দৰঙত ভেকৰ ভাৱনা বুলি কয় ইয়াতে বহুত কিবা কিবি লিখা আছে সেইবিলাক তোমালোকে ইগনোৰ কৰা তোমালোকে চোৱা ইয়াতে কি আছে বাৰু হয়তো কৈ দিছো কি লিখা আছে যে এই কোৱেশ্চনবোৰ এটা দাপনৰ আগত থোৱা হৈছে দাপন মানে বুজি পাইছা না তোমালোকে হয়তো ইংলিশ মিডিয়ামৰ বিলাকে বুজি নাপাব পাৰা কাৰণ আপোনালোকে হয়তো ইংৰাজী তোমালোকে কি কৰিছা সৰুৰ পৰা ষ্টাডি কৰিছা দাপন মানে হৈছে আইনা গ্লাছ বুলি যে কয় আইনা মানে এই চিত্ৰবিলাক তোমালোকে মোৰ প্ৰশ্নখনত চাবা দেই ধুনীয়াকৈ ফকাস কৰি দিছে আমাৰ কেমেৰামেন অৰ্থাৎ মোৰ ডাইৰেকচন দি আছে এই ভিডিঅ'টোত বহুত ডাইৰেকচন দি আছে তেখেতে কেমেৰামেন বুলি ক'লে ভুল হ'ব আচলতে অবিনাশ কোঁৱৰ আমাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নহয় তেখেতে পঢ়ি আছে নৱোদয় বিদ্যালয়তে বহুত তেখেতৰ ডাইৰেকচন আৰু বহুজনৰ গাইডেন্সত আৰু নিৰ্দেশনাত আমি এই ভিডিঅ'টো বনাইছো আশা কৰো তোমালোকে শ্বেয়াৰ কৰিবা শ্বেয়াৰ নকৰিলে মনত বহুত দুখ পাম আমি studywithfunৰ টিমে বহুত কষ্ট কৰি তোমালোকক ক্লাছ 9 আৰু 10 ক ধুনীয়াকৈ ভিডিঅ'বোৰ দিয়ে আৰু আজি আমি JNVST কাৰণে যেটো 2020 JNVST সিলেকশন টেষ্ট হেতু 2021 ত যদি তোমালোকে 2022 টো চোৱা ভিডিঅ'টো আজি কৈ দিছো যে আমি 2021 ত আজি কিমান তাৰিখ অবিনাশ আজি কিমান তাৰিখ 7 আগষ্টত আমি বনাই আছো এই ভিডিঅ'টো কিন্তু আমাৰ JNVST এক্সাম আছে 2021 ত 11 আগষ্টত বহুখন ব্লকত 11 আগষ্টত আছে কিন্তু কথা নাই তোমালোকে এই ভিডিঅ'টো যদি এবাৰ চাই লোৱা তোমালোকৰ আগৰ যিবিলাক কনসেপ্ট আছে প্লাস হয়তো তোমালোকে ধুনীয়াকৈ এটা ৰকন কৰিব পাৰা কাৰণ নৱোদয় বিদ্যালয় এখন ধুনীয়া প্ৰতিষ্ঠান এই বিদ্যালয়খনত ধুনীয়া বহুত ধৰণৰ তোমালোকৰ প্লেটফৰ্ম পাবা তোমালোকৰ আগন্তুক জীৱনত তোমালোকৰ হাইস্কুল জীৱনটো বহুত ধুনীয়াকৈ ইয়াতে স্পেন হ'ব তোমালোকৰ হোষ্টেলত নতুন লগ পাবা বহু কথা শিকিবা বা বহু নজনা কথা শিকিবা এবাৰ ধুনীয়াকৈ বুজি পাবা অবিনাশ কোঁৱৰ আৰু বহুজন নৱোদয় বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে মোক ডাইৰেকচন দিছে বা মোক নিৰ্দেশনা দিছে কেনেকৈ ক'ব লাগে বহুত ভাল পাইছো মই এই সুযোগতে তেখেতক বহুত ধন্যবাদ জনাইছো মোৰ মনৰ ফালৰ পৰা মোৰ হৃদয়ৰ ফালৰ পৰা এতিয়া তোমালোকে আমি পইণ্টত আহো কোৱেশ্চন নম্বৰ 25 ৰ পৰা 28 লৈ এই কোৱেশ্চনবোৰত এখন মানে কি আছে এই যেটো মই কৈছো ইয়াতে ভেকৰ ভাৱনা লিখা আছে বুলি কৈছিলো ইয়াতে কিবা কিবি লিখা আছে যে দাপনৰ আগত আছে আমি উলিয়াব লাগে কিন্তু মোৰ মতে মোৰ টিক্স চোৱা তোমালোকে মই যেটো টিক্স এপ্লাই কৰিছিলো মই যেতিয়া JNVST দিছিলো 2015 ত যেতিয়া মই JNVST দিছিলো তেতিয়া মই সেই টিক্সটো এপ্লাই কৰিছিলো মই তোমালোকে অবিনাশে মোক এখন কাগজ দিছে এই কাগজখনত চোৱা মানে কোৱেশ্চনটো কেনেকুৱা ধৰণৰ মই কৈ দিছো সাপোজ ইয়াতে লিখা আছে LIC লাইফ ইন্সুৰেন্স কোম্পানী তোমালোকে হয়তো এই বিষয়টোৰ বিষয়ে জ্ঞাত LIC বুলি লিখা আছে ইয়াতে এখন দাপন আছে এই LIC টো যদি দাপনত থৈ দিও মানে কেনেকুৱা ধৰণৰ এটা চিত্ৰ পাবা তোমালোকে হেতু উলিয়াব লাগে কিন্তু পৰীক্ষাটো এটো সম্ভৱ নহয় যে তোমালোকে এখন দাপন নিবা তাতে চাবা কিন্তু মোৰ কথাটো শুনা তোমালোকে কোৱেশ্চনটো এনেকুৱা থাকিব না মই এইটো টিপস এপ্লাই কৰিছিলো যে
কুৱেশ্যনটো LIC বুলি আছে মই কুৱেশ্যন পেপাৰখনতে এনেদৰে উল্টাই দিছিলোঁ উল্টাই যিটো এনচাৰ হয় সেই এনচাৰটো ডাইৰেক্ট ক্লিক কৰি দিয়া নহ'লে তোমালোকে মোৰ এইটো হোৱাটছএপ নাম্বাৰ 9864698731 এইটো তোমালোকে গালি পাৰিবা যদি নহয় চাবা তোমালোকে অপশ্যন দিয়া থাকিব সাপোজ এনেকৈ CI এইটো বাৰু শুদ্ধকৈ মই লিখি দিছিলোঁ তাৰপিছত হয়তো এনেকৈ থাকিব LIC এইটো এটা অপশ্যন AB তাৰপিছত এটা অপশ্যন থাকিব হয়তো CIL আৰু এটা অপশ্যন থাকিব LIC এনেকৈ DC এতিয়া মই কি ক'লো তোমালোকক টিক্সটো এইটো বেলেগ দেই এইটো অলপ মানে বেলেগকৈ লিখিছোঁ বাৰু CIL মই তোমালোকক কি ক'লো টিক্সটো যে এই কুৱেশ্যনবোৰত 25 ৰ পৰা 28 লৈ যিমানবোৰ কুৱেশ্যন আহে যি টাইপৰ নহয় এটা যদি কিবা এনেকৈ চিত্ৰত হেৰি কিনে ৰং মন সফুৰা কিবা সেইবিলাক লিখাও থাকে একো চিন্তা কৰিব দৰকাৰ নাই চিধা পেজটো এনেকৈ উল্টাই দিবা যিটো পিকচাৰ পিছফালে দেখিছা সেইটো এনচাৰবোৰৰ লগত মিলাই চাবা এইটো চোৱা অবিনাশ তুমি অলপমান ফ'কাছ কৰি দিয়া এইটো তেতিয়া তোমালোক আমাৰ ভাইটি ভণ্টিসকলে ভালদৰে দেখা পাব এইটো চোৱা এই LIC লিখা আছে এই পেজটোত আমি উল্টাই দিছোঁ কেনেকুৱা হৈছে L টো এনেকুৱা হৈছে নেক্সট I টো এনেকুৱা হৈছে C টো এনেকুৱা হৈছে উত্তৰত কোনটো অপশ্যনত সেইটো আছে তোমালোকে সেইটো চাব লাগে জাষ্ট উত্তৰত চোৱা A নম্বৰ অপশ্যনটোতে সেই বস্তুটো আছে গতিকে আমি ডাইৰেক্ট সিধা একো চকু মুজি A নম্বৰ অপশ্যনটো ক্লিক কৰিছোঁ আৰু এই যিখন OMR আছে সাপোজ এইটো 25 নম্বৰ কুৱেশ্যন A বুলি ধুনীয়াকৈ কতো নালাগাকে A বুলি লিখি দিছোঁ আৰু আমাক ডাইৰেক্ট 1 নম্বৰ দি দিব নৱোদয় বিদ্যালয়ৰ সমিতিৰ যিবিলাক মানুহ আছে ওকে নেক্সট আমি এটা এক্সাম্পল লৈছোঁ এটা প্ৰশ্ন লৈছোঁ এখন প্ৰশ্নৰ প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নৰ এখন প্ৰশ্ন লৈছোঁ এই প্ৰশ্নখনৰ এটা প্ৰশ্ন লম তোমালোকে চাই থাকা নেক্সট তোমালোকে চোৱা এখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন নম্বৰ 25 ধুনীয়াকৈ ফ'কাছ কৰি দেখাই দিছে কুৱেশ্যনটো তোমালোকে লিখি লোৱা নোট কৰি লোৱা ইয়াতেও আছে ইয়াতেও চোৱা এইটো এটা আছে প্ৰশ্নচিত্ৰ এটা আছে আৰু এখন দাপোন মানে গ্লাছ এখন আইনাৰ আগত এই বস্তুটো থৈ দিছে আৰু কেনেকুৱা হ'ব বা কেনেকুৱা দেখি আইনাৰ আগত থলে সেইটো আমাৰ উত্তৰবোৰত আছে অপশ্যনবোৰত আছে মই তোমালোকক এতিয়া LIC ৰ যিটো এক্সাম্পল দিছিলোঁ সেই এক্সাম্পল নিচিনাকৈ চাব গ'লে এয়া চোৱা অলপ মোৰ কাহ হৈ আছে এয়া মই কি কওঁ কুৱেশ্যনটো আঁকি লৈছোঁ যেনেদৰে আছে আৰু মই চিধা এই বস্তুটো উল্টাই দিছোঁ তোমালোকেতো এনেকুৱা কাগজ নিব হয়তো পাৰিব পাৰা হয়তো নোৱাৰিব পাৰে যদিও নোৱাৰা তোমালোকে কুৱেশ্যনখনতে এনেকৈ উল্টাই দিবা এখন কুৱেশ্যন আছে এনেকৈ উল্টাই চাবা এতিয়া হয়তো তোমালোকে দেখা নাপাবাৰ কাৰণ কেমেৰাটো মোৰ ইমান ঠিক নহয় আমি মোবাইলেৰে শ্বুট কৰি আছোঁ গতিকে ইয়াত চোৱা তোমালোকে আমি চিধা এনেকৈ উল্টাই দিছোঁ আৰু উল্টাই দিয়াৰ লগে লগে এই যিটো পিকচাৰ হৈছে এইটো আমি এবাৰ তোমালোকে দেখা পাইছেনে এয়া ধুনীয়াকৈ যিটো পিকচাৰ হৈছে যে ইয়াতে এডাল পূৰণ চিন ইয়াতে এডাল হৰণ চিন তাৰপিছত এইটো প্লাছ আৰু এইটো মাইনাছ তোমালোকে চোৱা এনচাৰ কোনটোত আছে চোৱা এইটো ডিভাইডৰ যিটো চিন এইটো তলত আছে মানে এই দুটাৰ ভিতৰত এটা হ'ব এই দুটাটো ডাইৰেক্ট আমি ৰিজেক্ট মাৰি দিছোঁ এই দুটাৰ ভিতৰত এটা হ'ব নেক্সট চোৱা কি আছে ডিভাইডৰ চিনডাল ইয়াতে আছে মাল্টিপ্লিকেশ্যনৰ চিনডাল ইয়াতে আছে কিন্তু ডিটোত চোৱা ইয়াতে প্লাছৰ চিনডাল আছে গতিকে আমি এইটো ৰিজেক্ট মাৰি এইটো ক্লিক কৰি দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে একো কৰিব নালাগে আৰু বেছি বহুত কি বুলি কয় ৰকেট চাইন্স মাৰি লাভ নাই বা বহুত ৰকেট তোমালোকে ভাবি কিনে লাভ নাই তোমালোকে চিধা কুৱেশ্যন পেপাৰখন উল্টাই দিবা আৰু উল্টাই দিলে যিটো চিত্ৰ হয় এনচাৰত সেইটো থাকিবই নিশ্চয় থাকিব আৰু সেইটো তোমালোকে ক্লিক কৰি দিবা 20 পৰা 32 লৈকে যিকেইটা কুৱেশ্যন আছে আমি ধুনীয়াকৈ কৰিব চাম এই কুৱেশ্যনকেইটা অলপমান বেলেগ ধৰণৰ তোমালোকে কুৱেশ্যন পেপাৰখন চাবা মই এইটো চাইছোঁ এই ভেকলনাখিনি মই পঢ়িলোঁ আৰু তোমালোকেও পঢ়িবা পঢ়াৰ পিছত মই গম পালোঁ যে এই ইয়াতে কিছুমান চিত্ৰ দিয়া আছে আৰু এইবিলাক মানে অলপ বেলেগ ধৰণৰ আমাৰ গৰু ছাগলীৰ নিচিনা নহয় অলপ কাগজ লৈছে তাৰমানে ইয়াতে এই প্ৰতিটো কুৱেশ্যনতে ইয়াতে কাগজে ব্যৱহাৰ হয় এই শিতানটোত অৰ্থাৎ এই ভাগটোত দেই এই ভাগটোত কাগজে ব্যৱহাৰ হয় আৰু এইটোত চোৱা তোমালোকে এখন কাগজ লৈছে কাগজখন এই কাৰ্চিনডাল এনেকৈ আছে মানে কাগজখন এনেকৈ ফল্ড কৰিছে মই এখন কাগজ লৈ তোমালোকক দেখাই দিছোঁ এখন কাগজ চাপোজ হা এই কুৱেশ্যনটো চাবা হা তোমালোকে ধুনীয়াকৈ চাবা এখন কাগজ এই কাগজখন এনেকৈ দিছে মানে এনেকৈ ফল্ড কৰিছে এনেকৈ তোমালোকে ভাঁজ কৰিছে আমি অসমীয়াত কৈছোঁ ভাঁজ কৰিছে এনেকৈ নেক্সট এইটোত চোৱা পিকচাৰটোত এনেকৈ ভাঁজ কৰিছে মানে এনেকৈ ভাঁজ কৰিছে নেক্সট এনেকৈ এইটো দিয়া নাই চাগে এইটো দিব লাগিব ইয়াতে এনেকৈ ভাঁজ কৰিছে বুজি পাইছে তোমালোকে মানে এনেকুৱা হ'ল নেক্সট এনেকৈ ভাঁজ কৰিছে বস্তুটো কাগজখন মোৰ স্কুৱেৰ নহয় কাৰণে অকণমান খেলি মেলি হ'ল বাৰু ৰবা বাৰু মই স্কুৱেৰ কৰি লওঁ লাষ্টত আমি মেলি দিওঁতে আমি দেখা পালোঁ যে ফুটা এনেকৈ এটা দুটা তিনি চাৰি 5 6 7 8 9 10 11 12 13 14 15 16টা অৰ্থাৎ বি অপশ্যনটোৰ নিচিনাকৈ আমি ফুটাবোৰ পালোঁ তোমালোকে এই
খিতানটো অলপমান বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব কাৰণ কাগজ ফুটা কৰি আমি সেই বস্তুটো কেনেকৈ আহিব সেই কনচেপ্ট আনাটো অলপমান টান হয় তোমালোকক আমি বুজাই দিলোঁ আৰু এটা কুৱেশ্যন তাৰপিছত আমি আৰু এটা কুৱেশ্যন চাম তাৰপিছত যদি তোমালোকে নোৱাৰা তোমালোকে যদি ভাবা এই কুৱেশ্যনটো অলপ টান পাইছোঁ তোমালোকে বা কুৱেশ্যন যদি এক্সাম আহিয়ে আছে বেছি দিন নাই হয়তো এক্সাম আহিবৰ কাৰণে তোমালোকে আমাক এটা তোমালোকে মেইল কৰি দিবা আমাৰ মোবাইল নাম্বাৰ ডেছক্ৰিপশ্যনত আছে আমাৰ মোবাইল নাম্বাৰ তোমালোকে মেছেজ কৰিবা দাদা বোলে এইটো পাৰা নাই বা এইটো আমাৰ কনচেপ্টটো অহা নাই আমি তোমালোকক বুজাই দিম কিন্তু আমি আৰু এটা এক্সাম্পল লৈ চাওঁ তোমালোকক ধুনীয়াকৈ বুজাই দিম এইটো তোমালোকে বুজি পালা ধুনীয়াকৈ আমি মানে ফোল্ড কৰি তাত ফুটা কৰি কিনে যদি আমি কাগজখন ধুনীয়াকৈ মেলি দিওঁ তেতিয়া কোনটো কেনেধৰণৰ পিকচাৰ আহিব সেইটো আমাক উলিয়াব দিছে গতিকে এই এনচাৰটো হ'ব বি নেক্সট আমি আৰু এটা কুৱেশ্যন চাই আছোঁ নেক্সট তোমালোকে এটা এক্সাম্পল চোৱা মই এক্সাম্পলটো এখন কিতাপৰ পৰা লৈছোঁ ইয়াতে এখন কাগজ দিয়া আছে এনেকুৱা কাগজখন ফোল্ড কৰিছে ফোল্ড কৰি ফুটা কৰিছে আৰু কি হ'ব সেইটো উলিয়াব দিছে আমি এখন কাগজ লৈছোঁ এখন কাগজ প্ৰথম পিকচাৰটোত কাগজখন এনেকৈ আমি ফোল্ড কৰিছোঁ এনেকৈ দিছোঁ এটা ভাঁজ দিছোঁ নেক্সটত আমি এনেকৈ এটা ভাঁজ দিছোঁ দিয়াৰ লগে লগে ইয়াতে দুটা ফুটা কৰি দিছে মই বাৰু এই মোৰ বেয়া স্কেচ পেনটোৰে এটা দুটা ফুটা কৰি দিওঁ ইয়াতে নাই নহ'ব এইটো নহ'ব তেনেৰে ফুটা কৰিছোঁ ইয়াতে কেনেকৈ ফুটা কৰিছে ইয়াতে মাজত এটা ইয়াতে এটা মানে ইয়াতে এটা আৰু ইয়াতে এটা আৰু কি হ'ব এই যিটো বস্তুটো আমি যেতিয়া মেলি দিম তেতিয়া কি হ'ব তাকে আমাক উলিয়াব দিছে আমি চাম তোমালোকে হয়তো পোষ্ট কৰি কিনে চাব পাৰা বা তোমালোকে নিজে এক্সপেৰিমেণ্ট কৰি কিনে চাব পাৰা কেনেকুৱা হ'ব যেতিয়া আমি মেলি দিম এই বস্তুটো ধুনীয়াকৈ এনেকুৱা 8টা ফুটা হৈ যাব 1 2 3 4 5 6 7 8টা আৰু সেই 8টা ক'ত আছে ধুনীয়াকৈ আমি অপশ্যনত চাম দেখিছোঁ যে আমি অপশ্যন এ 1 2 3 4 5 6টা ফুটা আছে গতিকে এইটো আমি ডাইৰেক্ট ৰিজেক্ট মাৰিছোঁ এইটো নহয় এইটো আমাৰ নহ'ব তাৰপিছত অপশ্যন বিটো চোৱা 8টা নাই গতিকে এইটো আমি ডাইৰেক্ট ৰিজেক্ট মাৰিছোঁ এইটো নহ'ব নেক্সট চোৱা সিটো 8টা নাই 1 2 3 4 5 6 7টা আছে গতিকে এইটো ৰিজেক্ট মাৰিছোঁ নেক্সট 8টা ধুনীয়াকৈ আছে এই অপশ্যনটো তোমালোকে কাগজখনো চাব পাৰা এই কাগজখনতো 8টা ফুটা আছে তোমালোকে এক্সপেৰিমেণ্ট কৰি চোৱা এই খিতানটো তোমালোকক কওঁ এই খিতানটো তোমালোকৰ প্ৰেক্টিছ লাগিব আচলতে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা বা কিবা নোৱাৰিলে এই খিতানটো বেলেগ বাকী উপায় নাই কাৰণ অলপতো টান হ'ব যিহেতু তোমালোকে নৱোদয় বিদ্যালয়ত যাই আছা নৱোদয় বিদ্যালয়ত জইন কৰিব যাই আছা গতিকে অলপতো তোমালোকৰ মগজুটো ইউজ কৰিব লাগিব এইটো তোমালোকে প্ৰেক্টিছ কৰা এদিন দুদিন প্ৰেক্টিছ কৰিলে ধুনীয়াকৈ আহি যাব ইমান টান নাহে কুৱেশ্যনকেইটা হয়তো যিকেইটা কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যন অলপ কনচেপচুৱেল হ'ব পাৰে কিন্তু ইমান টান হয় কুৱেশ্যনকেইটা প্ৰেক্টিছ লাগিব কিন্তু দেই তোমালোকে এদিন প্ৰেক্টিছ কৰা ধুনীয়াকৈ কাগজত বহি কিনে প্ৰেক্টিছ কৰা তোমালোকে ধুনীয়াকৈ পাৰি যাবা কিন্তু এক্সাম হলত তোমালোকে কাগজ ইউজ কৰিব নোৱাৰা দেই তোমালোকে নেক্সট খিতানটোলৈ আগবাঢ়িম 33ৰ পৰা কিমানলৈ 36 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িম এই খিতানটোত চোৱা তোমালোকে হয়তো তোমালোকৰ লগত কিতাপ আছে বা প্ৰশ্ন আছে এইবোৰ প্ৰশ্ন তোমালোকে চাব পাৰা মই প্ৰশ্ন বাৰু ফাৰ্ষ্ট আমি গৰু হাতীৰ এটা এক্সাম্পল লওঁ তোমালোকে হয়তো ভাবিছা কিনো এইকেইটা চিত্ৰৰ প্ৰশ্নত দ্বাৰাই গৰু হাতীৰ এক্সাম্পল লয় কিন্তু তোমালোকে চোৱা মই কওঁ যে ইয়াতে এটা প্ৰশ্ন দিয়া থাকিব প্ৰশ্নটো অৰ্থাৎ এনেকৈ দিয়া থাকিব যে চাপোজ এটা ত্ৰিভুজ আছে এটা বৃত্ত এটা আছে আৰু এটা স্কুৱেৰ অৰ্থাৎ কি বুলি কয় এইটো বৰ্গ এটা আছে নেক্সট এইটো হ'ল প্ৰশ্ন আৰু উত্তৰত থাকিব হয়তো এনেকুৱা থাকিব স্কুৱেৰ এনেকুৱা থাকিব উত্তৰ এনেকৈ এটা আছে হয়তো এটা এনেকৈ আছে তাৰপিছত নেক্সট এটা থাকিব এনেকৈ হয়তো নেক্সট আৰু এটা থাকিব এনেকৈ এতিয়া তোমালোকে কি উলিয়াব লাগিব এই তিনিটা বস্তু কোনটোত ইয়াতে সন্নিবিদ্ধ হৈ আছে মানে কোনটোত ফিল আপ হৈ আছে মানে কি বুলি কম এতিয়া তোমালোকে চোৱা অপশ্যন এটো চোৱা এটোতে কিন্তু কাৰেক্ট এনচাৰটো আছে দেই তোমালোকক বাৰু গৰু হাতীৰ এক্সাম্পলটো মই দি দিম তোমালোকে এইটো ফাৰ্ষ্ট চাই লোৱা এইটো প্ৰিভিয়াছ ইয়াৰ নহয় বাৰু এখন কিতাপৰ কুৱেশ্যন উদাহৰণত থকা এটা কুৱেশ্যন এইটো চোৱা এই তিনিটা প্ৰশ্নাৱলীত থকা এই তিনিটা বস্তু আমি যদি ধুনীয়াকৈ এৰেঞ্জ কৰি কিনে ফিল আপ কৰোঁ এইটো নিচিনা তোমালোকে হ'ব নহয় কোৱা তোমালোকে কমেণ্ট কৰি জনাবা এইটো বা তোমালোকে মেছেজ কৰিবা আমাৰ তোমালোকৰ নাম্বাৰ আছে বা ইমেইল আছে ইমেইল কৰি জনাবা এইটো হ'ব নহয় কোৱা চোৱা তোমালোকে এটা আছে বৃত্ত নেক্সট এটা চতুৰ্ভুজ আৰু এটা ত্ৰিভুজ সেম এনেদৰে এইটোতো আছে ধুনীয়াকৈ বৃত্ত চতুৰ্ভুজ আৰু এটা ত্ৰিভুজ বাকীকেইটাত চোৱা বাকীকেইটাত নাই হয়তো এটা থাকিলে এটা নাই বা দুটা থাকিলে এটা নাই সেনেকুৱা হৈ আছে ঠিক তেনেদৰে আমি গৰু হাতী এটাৰ এক্সাম্পল লওঁ চাপ'জ ইয়াতে আছে গৰু আৰু আছে ছাগলী এখন ফিল্ডত আছে গৰু আৰু ছাগলী এখন ফিল্ড আৰু ইয়াতে 4খন ফিল্ড আছে অপশ্যন এ এখন ফিল্ড বি 2খন ফিল্ড সেকেন্ড নম্বৰ ফিল্ড থাৰ্ড ফিল্ড এ বি চি ডি এই ফিল্ডখনত আছে হাতী মানুহ আৰু কেঁকোৰা তোমালোকে হয়তো কেঁকোৰা চিনি পোৱা ধুনীয়াকৈ তোমালোকে জানাও হয়তো কেঁকোৰা কেনেকুৱা আকৌ বি ফিল্ডখনত আছে
ফিল্ডনো কেনেকৈ কৰা থাকিব হেবিলাক তোমালোকে মাৰা গুলি তোমালোকে কনসেপ্টটো চোৱা বি ফিল্ডখনত আছে সাপোজ গৰু তাৰ পিছত আছে মানুহ আৰু আছে পান 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 বুজি পাইছা না মানুহে যে খায় মানে মানুহে পান খাই আছে হেনে ধৰণৰ কথা নেক্সট 3 নম্বৰ ফিল্ডখনত আছে তোমালোকৰ গিলাস গিলাস চাবি চাবি ঘৰৰ চাবি দেই আৰু জাপি জাপি আমাৰ অসমীয়া সকলৰ এটা সিম্বল বুলি ক'লেও ভুল নহব অসমৰ সিম্বল জাপি আৰু নেক্সট ফিল্ডখনত আছে গৰু ছাগলী আৰু কি আছে গৰু আৰু ছাগলী আছে তোমালোকে এতিয়া চাব পাৰা প্ৰশ্নাৱলীত কি আছে গৰু আৰু ছাগলী আছে আৰু ইয়াতে ফিল্ড এখন আছে এখন ফিল্ড আমি কি চাব লাগে কোনটো লগত মিলি আছে বা কোনখন ফিল্ডত এই বস্তুকিটা আছে ঠিক যিদৰে এই বস্তুটো এই তিনিটা বস্তু এই ফিল্ডখনত ধুনীয়াকৈ আছিল গৰু আৰু ছাগলীটো আমি ডাইৰেক্ট চাব পাৰিছো অপচন ডি ফিল্ডখনত ধুনীয়াকৈ আছে কিন্তু বাকিকেইটাত চোৱা অপচন বি টো গৰু আছিল কিন্তু ইয়াত চোৱা মানুহ আছিল পানো আছিল অৰ্থাৎ মানে বেলেগ বেলেগ কিবা কিবি বস্তু আছে হয়তো তোমালোকে এই অপচনবোৰত এনেকৈ দিব পাৰে হয়তো ইয়াতে এটা এনেকৈ দিলে সৰি এনেকৈ দিলে উত্তৰ হৈ যাব নেক্সট ইয়াতে এটা সাপোজ এনেকৈ দিলে তাৰ পিছত এনেকৈ এটা দিলে এনেকৈ দিব পাৰে তোমালোকে অপচনবোৰত বহুত কিবা কিবি পাজল লগাব পাৰে কিন্তু তোমালোকে হেবিলাক ইগনোৰ মাৰা যেটো বস্তু আছে এই তিনিটাই বস্তু থাকিব উত্তৰটো তিনিটাই বস্তু থাকিব সেই তিনিটা বস্তু তোমালোকে ডাইৰেক্ট ক্লিক কৰি দিয়া এনসাৰ ধুনীয়াকৈ তোমালোকক নৱোদয় বিদ্যালয় সমিতিয়ে 1 নম্বৰ দি দিব নেক্সট তোমালোকে চোৱা নেক্সট চোৱা 37 ৰ পৰা 40 লৈকে কোৱেশ্চন 37 ৰ পৰা 40 লৈকে যেটা কোৱেশ্চন আছে অলপমান বেলেগ ধৰণৰ মানে আগৰটো নিচিনাই যেটো আমি কৰি আছিল এইবাৰটো 33 পৰা 36 লৈকে কোৱেশ্চনবোৰ নিচিনাই খালি কি তাত কি আছিল তাত কোৱেশ্চনত যেটো আছিল ঠিক একেদৰে বস্তুকিটা অলপ এৰেঞ্জ কৰি আছে বা সেই ফিল্ডখনত সেই বস্তুটাই আছিল আৰু বেলেগ কোনো বস্তু নাছিল বুজি পাইছা না তোমালোকে এই কোৱেশ্চন এটো চোৱা এটো তোমালোকে যদি আমি एग्जांपल চাও 33 দে এটো 33 আমি আগৰ কথাটো কৈ আছো দেই এটো যেটো আছে মানে প্ৰশ্নটো যেটো আছে আমাৰ এনসাৰটো ঠিক হেতুই আছে বা উৎকা বস্তু একো নাই উৎকা মানে তোমালোকে বুজি পাইছা না এটো আমাৰ দৰঙৰ ভাষা হয় উৎকা মানে তোমালোকৰ বাকি বস্তু একো নাই অকল যিখিনি লাগে অৰ্থাৎ আমি एग्जांपलৰে চাইছো গৰু আৰু ছাগলী লাগা আছিল কোৱেশ্চনটোত ফিল্ডখনত গৰু আৰু ছাগলী আছে কিন্তু এই কোৱেশ্চনবোৰত চোৱা তোমালোকে আমি গৰু ছাগলীৰ নিশ্চয় আমি एग्जांपलটো লম এই কোৱেশ্চনটোত কেনেকুৱা আছে এটা সাপোজ এনেকৈ প্ৰশ্ন এটা দিয়া আছে এডাল কিবা জেডৰ দৰে বস্তু আছে আৰু কাৰ্চিং দুফালে এনেকৈ আছে আৰু নেক্সট তোমালোকে উত্তৰবোৰত চাব পাৰা উত্তৰবোৰত কেনে ধৰণে আছে ইয়াত চোৱা ইয়াত এই প্ৰশ্নটোৰ যেটো আছে উত্তৰটো হেতুৱে আছে কিন্তু আৰু কিছুমান উৎকা বস্তু আছে মানে আৰু কিছুমান বিভিন্ন ধৰণৰ বস্তু আছে মই গৰু ছাগলীৰ एग्जांपलটো ফাৰ্ষ্টে দি লৈছো সাপোজ ইয়াতে আছে কোৱেশ্চনত আছে গৰু আৰু ছাগলী হা তোমালোকে ভালদৰে চাই লোৱা মনোযোগ দি লোৱা গৰু ছাগলী আৰু ইয়াতে আছে সাপোজ অপচনত এটো কোৱেশ্চন নাই এখন ফিল্ড গৰু ছাগলী আছে অপচনত আছে সাপোজ গৰু আছে হাপা তোমালোকে জানো নে হাপা ঘোঁৰা আছে তাৰ পিছত আছে গাধ ওকে এটো হল অপচন এ অপচন বি আছে গৰু তাৰ পিছত মানুহ তাৰ পিছত পান তাৰ পিছত আছে কি আছে মহ ওকে অপচন এটো বি নেক্সট আছে অপচন সি আছে গৰু ছাগলী তাৰ পিছত আছে হাপা তোমালোকে জানা নিশ্চয় আমি অপচন এটো পাই আইছো হাপা তাৰ পিছত আছে ঘোঁৰা নেক্সট আৰু অপচন ডি আছে মানুহ আৰু কুকুৰ অপচন ডি বৰ ইমান বস্তু নাই কিন্তু চোৱা তোমালোকে কোৱেশ্চনত আছে গৰু আৰু ছাগলী কিন্তু ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে ওপৰৰ যেটো एग्जांपल হেতুটো ঠিক হেনেদৰে কোৱেশ্চনটো যি আছে কোৱেশ্চনটো যিখিনি বস্তু আছে তাতকৈ অধিক বস্তু আছে এনসাৰটো আমি জাস্ট সেটো উলিয়াব লাগে এটো চোৱা গৰু আৰু ছাগলী কোনটো অপচন আছে আমি হেতু উলিয়াব লাগে ইয়াতে চোৱা গৰুটো আছে কিন্তু ইয়াতে ছাগলীটো নাই ইয়াতে গাধ ঘোঁৰা হেবিলাক আছে কিন্তু ছাগলীটো নাই নেক্সট অপচন বি গৰু আছে কিন্তু ছাগলীটো নাই গতিকে এটোটো ৰিজেক্ট মাৰি দিম আমি এটো ৰিজেক্ট মাৰি অপচন সি চোৱা গৰু আছে ছাগলীও আছে বাকি কিবা বেলেগ থাকিব পাৰে কথা নাই কিন্তু গৰু আৰু যদি ছাগলী আছে ওকে তোমালোকে বুজি পাইছা না কনসেপ্টটো বুজি পোৱা বাকি एग्जांपल বহুত আহি থাকিব তোমালোকে একদিনতে এই ধুনিয়া প্ৰশ্নখনৰ 50 ৰ ভিতৰত ধুনিয়াকৈ তোমালোকে 48 বা 47 নম্বৰ তোমালোকে ধুনিয়াকৈ পাই যাব পাৰা যদি তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই আছা যিবিলাক চাই আছা হেবিলাক কৈছো গৰু ছাগলী হাপা ঘোঁৰা আৰু ঘোঁৰা থাকিব পাৰে কিন্তু গৰু আৰু ছাগলী আছে না গতিকে এই এনসাৰটো ৰাইট আমি সেই হিচাপত চাবা গলে আমাৰ কোৱেশ্চনটো লৈ আহিছো কোৱেশ্চনটো চোৱা জেড টাইপৰ এটা বস্তু আছে খালি কি উল্টা কৈ আছে এনেকৈ উল্টা কৈ আছে নেক্সট আমাৰ এনসাৰবোৰত চোৱা জেড আছে
কিন্তু জেডৰ যিটো ডাইৰেকশ্যন এই কাৰ চিনডালৰ ডাইৰেকশ্যন এইটো ভুল গতিকে আমি ৰিজেক্ট মাৰি দিম আমি অপশ্যন বি টো শুদ্ধ কিন্তু আমি বি টো চাম বাৰু সি টো চাই লওঁ সি টো চোৱা এইডাল আছে এই বস্তুডাল আছে ইকুৱেশ্যনটোৰ দৰে এই বস্তুডাল আছে এনেকৈ ধুনীয়াকৈ দিলো বাৰু দিলো এইটো আছে কিন্তু এই বস্তুডাল নাই এই ইকুৱেশ্যনটো যিটো আছে সেই বস্তুডাল নাই মানে এনেকুৱা ধৰণৰ হৈছে ধৰ গৰু আৰু ছাগলী আছে গৰুটো আছে কিন্তু ছাগলীটো নাই ঠিক সেইদৰে কুৱেশ্যন এনেকুৱা হৈছে গৰু আছে কিন্তু ছাগলী নাই এইটোৰ দৰে হৈছে আমি এক্সাম্পল যিটো লৈছোঁ সেইটো দৰে হৈছে গতিকে এইটো আমি ডাইৰেক্ট চিধা ৰিজেক্ট মাৰি দিছোঁ অপশ্যন ডিত চোৱা অপশ্যন ডিটো গৰু নাই ছাগলীটো আছে বাৰু এইটো চাপ'জ ছাগলী বুলি ভাবি ল'লোঁ কিন্তু গৰুটো নাই এই বস্তুডাল নাই গতিকে এইটো আমি ৰিজেক্ট মাৰি এইটো তোমালোকে চোৱা অপশ্যন বিটো ধুনীয়াকৈ কাৰেক্ট হৈ আছে অপশ্যন বিটো তোমালোকক বাৰু দেখাই দিছোঁ মই এইটো চোৱা এইডাল 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 এই বস্তুটো নেক্সট এই বস্তুডাল এইডাল নেক্সট এইটো এইটো নেক্সট এইডাল এইডাল আৰু এইটো অলপ এইটো বাকি বেলেগ বস্তু থাকিব পাৰে মই কৈছোৱে যে বাকি বেলেগ বস্তু থাকিব পাৰে ঠিক এইবোৰ এক্সাম্পলতো খোৰা হাপা বহুত কিবা কিবি বস্তু আছে কিন্তু যদি আমাৰ মেইন যিটো প্ৰশ্নত বস্তু আছে সেইটো যদি আছে দেন ওকে নেক্সট আমি আগবাঢ়িছোঁ আৰু এটা এক্সাম্পল ল'ম এক্সাম্পলটো মই বৰ্ডত নকৰোঁ আৰু মই ইয়াতে দেখাই দিছোঁ তোমালোকক আমাৰ অবিনাশ কোঁৱৰে ধুনীয়াকৈ কেমেৰাটো ফ'কাছ কৰি দিব মই তেওঁক আহ্বান জনাইছোঁ কেমেৰাটো ফ'কাছ কৰি দিব কুৱেশ্যনটো চোৱা তোমালোকে এয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 38 টো লৈছোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয় এইখন এইটোত কুৱেশ্যনটো আছে এনেদৰে আছে এটা এই বস্তুটো এনেদৰে আছে বৰ্ডত বাৰু এবাৰ দেখাই দিছোঁ কুৱেশ্যনটো গোটাই নিলিখোঁ আৰু কাৰণ আমি বহুত সময় হৈ গ'ল ভিডিঅ'টো হয়তো তোমালোকে বড়ো পাব পাৰা বহুত কথা ক'লোঁ নৱোদয়ৰ বিভিন্ন কথা ক'লোঁ বা বাহিৰা কথাও বহুত কৈছোঁ কিন্তু যিবিলাকে হয়তো সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱা বহুত লাভৱান হ'ব তোমালোকৰ JNVST পৰীক্ষাটো বহুত ভালে ভালে যাব এইটো চোৱা কুৱেশ্যন এনেদৰে আছে আমি উত্তৰত ইটো উলিয়াব লাগে যে এনেদৰে আছে কোনটোত আছে যদি আছে ৰাইট আৰু যদি নাই চিধা আমি লাট মাৰি উলিয়াই দিম ঘৰৰ পৰা ওকে নেক্সট চোৱা অপশ্যন এটোত এই বস্তুডাল আছে চোৱা এই বস্তুডাল আছে কিন্তু এই মাজত যিটো এইটো এংগুলৰ নিচিনা যিটো বস্তু দিয়ে সেই বস্তুটো নাই গতিকে অপশ্যন এ ৰিজেক্ট ঠিক একেদৰে বি অপশ্যনটোতো এই বস্তুটো আছে কিন্তু এই এংগুলৰ নিচিনা বস্তু নাই ৰিজেক্ট নেক্সট অপশ্যন চি চোৱা তোমালোকে অপশ্যন চিটো চোৱা অলপ ভালকৈ চাবা দেই তোমালোকে এই ট্ৰাইংগলটোত চোৱা এই বস্তুটো আছে লগতে এংগুলডালো আছে এই এংগুলডাল দেখিছানে তোমালোকে আমি ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ এংগুলডালো আছে এইটো আছে গতিকে অপশ্যন চি ৰাইট বাকী কিবা গৰু ছাগলী হাপা চব থাকিব পাৰে কিন্তু যদি প্ৰশ্নটোৰ মতে আছে তেতিয়াহ'লে আমি সেই এনচাৰটো ধুনীয়াকৈ চিধা ৰাইট চিন মাৰি দিম আৰু অপশ্যন চি বা অপশ্যন 3 যি হয় আমি OMR চিটত ধুনীয়াকৈ ক্লিক কৰি দিম যদি তোমালোকৰ সন্দেহ হয় ডিটো চাব পাৰা ডিটোত তোমালোকৰ এইটো আছে বাৰু ট্ৰাইংগল শ্বেপটোৰ নিচিনা বস্তু আছে কিন্তু এংগুল টাইপৰ বস্তু নাই গতিকে এইটো আমি ৰিজেক্ট মাৰি দিছোঁ সদয় শেষত মই তোমালোকক কওঁ যে তোমালোকক মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে আমি ভিডিঅ'টোৰ একদম অন্তিমত শেষত তোমালোকক আমি যিখন JNVSTৰ কাৰণে যিখন OMR চিট তোমালোকে পৰীক্ষা দিব যাওঁতে এইখন তোমালোকে দেখা পাবা পৰীক্ষা দিব যাওঁতে তোমালোকে এইখনৰ সন্মুখীন হ'বা এইখনত কেনেদৰে ফিল আপ কৰিব লাগে বস্তুখিনি আমি ধুনীয়াকৈ তোমালোকক কৈ দিম বৰ্ডত ধুনীয়াকৈ দেখাই দিম আমি কেনেদৰে এইখন ফিল আপ কৰিম বা এইখনত কি কি কৰিব লাগিব তোমালোকক মই দেখাই দিছোঁ আগতে কি আছিল আমাৰ বাৰত আমি যেতিয়া 2015ত JNVST দিয়া আমি 2015ত JNVST দিওঁতে কি হৈছিল কুৱেশ্যন নম্বৰ 1ৰ এগেইনষ্ট এটা বক্স আছিল আৰু তাত থাকে তাত অপশ্যন এ বি চি যিটো হয় বা 1 2 3 যিটো হয় সেইটো আমি পুট কৰিব লগা আছে সাপোজ এটা এনসাৰৰ অপশ্যন দি আছে এ বি চি ডি আৰু ৰাইট অপশ্যন হ'ল বি আমি ধুনীয়াকৈ অপশ্যন বি টো ইয়াতে পুট কৰি দিছিলোঁ কিন্তু এবাৰ কি হ'ল হয়তো এবাৰ 2021ত কি হ'ব সাপোজ যিটো অপশ্যন 80টা কুৱেশ্যন আছিল আৰু আমাৰ বাৰত হয়তো 100টা কুৱেশ্যনৰ আমি মুখামুখি হৈছিলোঁ এবাৰ 80টা কুৱেশ্যন আছে আৰু 80টা কুৱেশ্যনত তোমালোকে চোৱা অপশ্যন 1ৰ এগেইনষ্টত এনেদৰে 4টা বক্স আছে 1 2 3 4 আৰু ইয়াতে আছে এ বি চি ডি এনেদৰে আছে আৰু তোমালোকে চোৱা এনেদৰে এইটো মই দেখাই দিছোঁ মোৰ মোবাইলটো তোমালোকে চাব পাৰা এয়া 1ৰ এগেইনষ্টত এ বি চি ডি এনেদৰে 4টা বক্স আছে আৰু এই 4টা বক্স তোমালোকে কেনেদৰে ফিল আপ কৰিবা সেইটো মই তোমালোকক কৈছোঁ তোমালোকে এই যিটো 4টা বক্স আছে এই 4টা বক্স তোমালোকে ইয়াত চোৱা যিটো কাৰেক্ট এনসাৰ বি টো সাপোজ কাৰেক্ট আমি এই বি টোত এনেদৰে ঘুৱাই দিম অলপমান খুৱাই দিওঁতে তোমালোকে এটা কথা মন কৰিব লাগিব যে বক্সটোৰ বাহিৰত যাব তোমালোকে নিদিব ট্ৰাই কৰিবা তেতিয়াহ'লে তোমালোকৰ কুৱেশ্যন পেপাৰখন হয়তো ধুনীয়াকৈ চাব যিজনে চাই বা যিজনে তোমাৰ এনসাৰ চিটখন চাব ধুনীয়াকৈ এনেকৈ দিবা যাতে বক্সটোৰ বাহিৰতো নাযায় আৰু ধুনীয়াকৈ যাতে বক্সটো ফিল আপ হয় তেনেদৰে দিবা কিন্তু এটা ভুল নকৰিবা যে সাপোজ তোমালোকে এই কুৱেশ্যন এনসাৰটো তোমালোকে পটককৈ তোমালোকে একদম হঠাতে বি এনসাৰটো দি দিলা তাৰপিছত পিছত গম পালা যে এনসাৰটো বি নহয় এনসাৰটো চি হয় এইটো যদি তোমালোকে এনেদৰে কাটি কিনে চিটোত আকৌ যদি ঘুহাই দিয়া
তোমাৰ তেতিয়া ৰিজেক্ট মাৰি দিব যে মই তোমালোকক কৈছোঁ তোমালোকে সাপোজ এনসাৰ এ তো এনসাৰ আমি বি অপশনটো দি দিলোঁ তাৰপিছত সেইটোৰ কথা আৰু তোমালোকে ভাবিও লাভ নাই বা সেইটো কথা তোমালোকে নাভাবিব দিয়াৰ আগতে সেইকাৰণে এবাৰ নিজকে সুধি ল'বা যে এইটো এনসাৰ কাৰেক্ট হয় নে নহয় তোমালোকে এবাৰ কুৱেশ্যনটো চালা বাৰু মই তোমালোকক কৈ দিছোঁ যে সাপোজ এখন প্ৰশ্ন এইটোৰ এনসাৰ হ'ল বি ওকে বি মই ধুনীয়াকৈ পুট কৰিব ওলাইছোঁ তাৰ আগতে আকৌ এবাৰ চাই ল'বা বোলো বি হয় নে নহয় যদি বি হয় তেতিয়া ধুনীয়াকৈ তোমালোকে অপশ্যনটো এনেদৰে ঘূৰাই দিব পাৰা বা তোমালোকে বল পেন ইউজ কৰিবা বল পেন ইউজ কৰিলে কি হয় তোমালোকৰ এইটো বস্তু এনেদৰে ফিল আপ কৰোঁতে ভাল হয় বা জেল পেন যদি ইউজ কৰা হয়তো বিয়পি যাব পাৰে কাৰণ জেল পেনে বিয়পি যায় আৰু হয়তো জেল পেন ইউজ কৰিব নিদিয়েও বা তোমালোকে ব্লেক বল পেন বা ব্লু বল পেন ধুনীয়াকৈ ইউজ কৰিবা আৰু নেক্সট তোমালোকে OMR চিটখন গোটেই ফৰ্মেটটো চাই লোৱা এইটো OMR চিটখন এনেদৰে তোমালোকৰ নাম ৰোল নম্বৰ আৰু যি তোমালোকৰ ডাটা এইবোৰ ইয়াতে থাকিব তাৰপিছত এনেদৰে তোমালোকৰ 80টা কুৱেশ্যনৰ এনেদৰে থাকিব বক্স থাকিব যিটো হয় তোমালোকে সাইন কৰিবা কি বোলে ফিল আপ কৰি দিবা এনেদৰে থাকিব আৰু এইটোৱে আছে তোমালোকৰ সামান্য ভিডিঅ' আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টি তোমালোকৰ ভাল লাগিল ভিডিঅ'টি জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা দিব বিচৰা পঞ্চম শ্ৰেণীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজত তোমালোকে শ্বেয়াৰ কৰি দিবা জৱাহৰ নবোদয় বিদ্যালয় ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম আমাৰ এই ষ্টাডি উইথ ফানৰ বহুকেইজন সদস্যও এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ গতিকে আমি কওঁ যে তোমালোকেও এই প্ৰৱেশ পৰীক্ষাটিত ভালদৰে উত্তীৰ্ণ হৈ তোমালোকৰ হাইস্কুলীয়া জীৱনটি সফলতাৰে আগবঢ়াই নি ভৱিষ্যতটি অতি সুন্দৰ কৰি তোলা পৰীক্ষালৈ আৰু বেছি দিন নাই মাজত মাথো কেইটামান দিন এইকেইটা দিন তোমালোকে খুব ভালকৈ তৈয়াৰী কৰা সকলোলৈ আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল মনেৰে বিচাৰিছোঁ তোমালোক সকলো জীৱন যুঁজত জয়ী হোৱা সফল হোৱা আমি নথৈ আনন্দিত হ'ম যদি আজিৰ এই ভিডিঅ'টিয়ে সঁচাকৈয়ে তোমালোকক উপকৃত কৰিছে তেন্তে তোমালোকৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগতো ভিডিঅ'টি নিশ্চয় শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় এনেদৰে আগলৈ আৰু নতুন ভিডিঅ' আমি তোমালোকলৈ আনি থাকিবলৈ চেষ্টা কৰি যাম এই ভিডিঅ'সমূহ পাই থাকিবৰ বাবে জড়িত হৈ থকা আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ সৈতে তেন্তে আজিলৈ হ'ব ষ্টাডি উইথ ফান গাইজ